অধ্যক্ষ ডাঙৰীয়া আপুনি শুনি সুখ পাব যে আমি সাউথ ইষ্ট এছিয়ান কাণ্ট্ৰিসমূহৰ লগত সময়ে সময়ে ইণ্ডো বাংলা, ইণ্ডো ম্যানমাৰ বা তেনেকৈ অন্যান্য দেশসমূহৰ লগত আমি ইয়াত গুৱাহাটীতো আমি মিটিং অনুষ্ঠিত কৰিছোঁ আৰু তেনেকৈ বাহিৰতো কৰিছোঁ। আনকি অধ্যক্ষ মহোদয়, আমাৰ সম্পৰ্ক যাতে ভাল হয় তাৰ কাৰণে এটা দল আমি আমাৰ ৰণোজ পেগু ডাঙৰীয়া আমাৰ শিক্ষামন্ত্ৰী তেখেতো আছিল এই টিমটোত। আমি আমাৰ MLA সকলক লৈ আৰু আমাৰ ছিনিয়ৰ IAS অফিচাৰসকলক লৈ আমি ম্যানমাৰলৈকে বাংলাদেশলৈকে বাই ৰোড আমি গৈছিলোঁ আৰু তেওঁলোকৰ লগত আমাৰ ভাল সৌহাৰ্দ্যপূৰ্ণ আলোচনা হৈছিল আৰু যাৰ ফলত আজি ম্যানমাৰেও আমাৰ লগত বহুখিনি পৰিমাণে সহযোগিতা আগবঢ়াইছে আৰু দ্বিতীয়তে বাংলাদেশেও সেই সময়ত চৰকাৰ ফ্ৰেণ্ডলি চৰকাৰ আছিল, বাংলাদেশেও আমাৰ লগত অৰ্থনৈতিক সহযোগিতা আগবঢ়াইছে। আজি যিটো মিথানল প্লাণ্ট 500 MT মিথানল প্লাণ্ট আমাৰ নামৰূপত হৈছে, গতিকে সেই আলোচনাতে আমি এই মিথানল প্লাণ্ট তেওঁলোকে মিথানল বেলেগৰ পৰা কিনে, আমি কৈছোঁ যে আমাৰ পৰা কিনিব লাগে আৰু তেওঁলোকে সেই হিচাপে কিনি আছে। নুমলীগড় ৰিফাইনাৰীৰ পৰা এতিয়া তেল তেওঁলোকে প্ৰথমতে টেংকাৰত গৈছিল, এতিয়া তেওঁলোকে ডেডিকেটেড পাইপলাইন বাংলাদেশলৈকে বহাইছে। গতিকে নুমলীগড় ৰিফাইনাৰীৰ পৰা তেল ৰেগুলাৰলি বাংলাদেশলৈকে গৈ আছে। গতিকে অধ্যক্ষ ডাঙৰীয়া, তাৰ উপৰিও আমাৰ এই এক্ট ইষ্ট পলিচিৰ জৰিয়তে দি আমাৰ কেইটামান ভাল কথা হৈছে এইটোৱেই যে আমাৰ এটা ট্ৰাইলেটাৰেল হাইৱে হৈছে আমাৰ মণিপুৰৰ মোৰে আৰু ম্যানমাৰৰ টামু মোৰে হৈ যিটো ট্ৰাইলেটাৰেল হাইৱে গৈছে, গতিকে আমাৰ যিটো ডেলিগেশ্যন গৈছিল, ডেলিগেশ্যনটো দেখিছে আমাৰ ৰণোজ পেগু ডাঙৰীয়া আছিল সেই দলটোত। গতিকে তেওঁলোকে দেখিছে 6 লেন হাইৱে ইতিমধ্যে থাইলেণ্ডলৈকে কমপ্লিট হৈছে আৰু এই হাইৱেটো হৈ যোৱাৰ লগে লগে আমাৰ মানে মটৰৰ যিটো মটৰেবল ৰাস্তাৰ যিটো সম্পৰ্ক, সেই সম্পৰ্কটো আমাৰ বহু পৰিমাণে ভাল হৈছে। দ্বিতীয়তে জলপথৰ লগত সংযোগ কৰাৰ কাৰণে আমাৰ কালাধন প্ৰজেক্ট যিটো আছে, এই কালাধন প্ৰজেক্টত কালাধন নদীৰ ওপৰত আমাৰ যিটো চিটুৱে পৰ্ট হ'ল, গতিকে চিটুৱে পৰ্টটো কমপ্লিট হ'ল আৰু চিটুৱে পৰ্টটো ইতিমধ্যে মুকলি কৰিলে ভাৰত চৰকাৰৰ মন্ত্ৰী পৰ্ট মিনিষ্ট্ৰী অফ পৰ্ট সোণোৱাল ডাঙৰীয়াই এইটো মুকলি কৰিলে ভাৰত চৰকাৰে, আৰু ভাৰত চৰকাৰে মুকলি কৰাৰ পিছত সেই পৰ্টটো মিজোৰামৰ লগত কানেক্ট হৈছে আৰু পৰ্টৰ পৰা যিটো ৰাস্তা আইজললৈকে আহিব, গতিকে আইজললৈকে ৰাস্তাটো এতিয়া জুৰিংপুৰ বুলি এটা জেগাত আহি পাইছে। জুৰিংপুৰৰ পৰা এতিয়া আইজললৈকে বেছি আৰু টাইম নাই, গতিকে বেছি আৰু সময় নালাগে। গতিকে জুৰিংপুৰৰ পৰা এইটো আইজল কানেক্ট হ'ব আৰু আইজল কানেক্ট হোৱাৰ লগে লগে আইজলৰ পৰা শিলচৰ কানেক্ট হ'ব আৰু আসাম কানেক্ট হ'ব। থেংক ইউ। অধ্যক্ষ ডাঙৰীয়া, আৰু সাপ্লিমেণ্টাৰী কুৱেশ্যন আছে, তাত আপুনি ক'ব পাৰিব। প্ৰদীপ হাজৰিকা। অধ্যক্ষ মহোদয়, মাননীয় মন্ত্ৰী মহোদয়ে আপোনাৰ ট্ৰেন্স ষ্টেচন হাইৱেটো যিফালে গৈছে, মানে মোৰেৰ পৰা টামৌ কিলিমেও কিলোৱা এই যিটো ৰাস্তা আছে, সেইটো ৰাস্তা ডেভেলপ হৈছে অধ্যক্ষ মহোদয়, আৰু সেইটো ৰাস্তা আহি পেলাই ইম্ফল হৈ পেলাই জুৰিবাম হৈ আপোনাৰ শিলচৰ হৈ পেলাই এইফালে ওলাই যাব। কিন্তু অধ্যক্ষ মহোদয়, সবচে ইম্পৰ্টেণ্ট পথটো হ'ল ষ্টিলৱেল পথ, যিটো ষ্টিলৱেল পথৰ লেংথ হৈছে 1736 কিলোমিটাৰ আৰু 1079 মাইলছ। আৰু ষ্টিলৱেল পথটো অধ্যক্ষ মহোদয়, এইটো এটা হিষ্ট্ৰিকেল পথ। কেলে এই পথটোৱেদি চাউলুং চুকাফা আমাৰ এই অঞ্চললৈ আহিছিলে আৰু আহি পেলাই সাতৰাজ মাৰি একৰাজ কৰি পেলাই আজি বৰ অসমখন গঢ় দিছিলে। এতিয়া এই ৰাস্তাটোৱে 3খন কাণ্ট্ৰি চুইছে অধ্যক্ষ মহোদয়, ইণ্ডিয়া, ম্যানমাৰ আৰু আপোনাৰ চাইনা। ইফালে লাওছ আছে, ভিয়েটনাম এইটো চাইডে আছে, একেবাৰে এইটো পোনপটীয়া ৰাস্তা এটা এইটো। এতিয়া এই ৰাস্তাটো ক্ষেত্ৰত এক্ট ইষ্ট পলিচি অধীনত মানে কিয় আমাৰ চৰকাৰে মানে বিশেষভাৱে পদক্ষেপ লোৱা নাই, এই কথাটো মই মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ। কাৰণ ব্ৰহ্মপুত্ৰ আৰু ইৰাক নৈখন সেইফালে আছে আৰু আপ ষ্ট্ৰীমত তাত তেওঁলোকে পৰ্ট বনাইছে। আমাৰ যেনেকৈ ডিব্ৰুগড়ত আমি পৰ্ট বনাব পাৰোঁ, ইৰাৱতী নৈতো তেওঁলোকে পৰ্ট বনাইছে তাত। আগতে তাতে পন্টুন ব্ৰিজ আছিলে, ৱৰ্ল্ডত আটাইতকৈ ডাঙৰ পন্টুন ব্ৰিজ। এতিয়া সেইটো যদি হয়, তেতিয়াহ'লে এইফালৰ পৰা আমাৰ এইটো চাইডে গোটেই জাপান ৰাছিয়ালৈকে যোগাযোগ
সুবিধা হয়, এইটো চাইডে ভিয়েটনামৰ লগত সুবিধা হয়, লাওছৰ লগত সুবিধা হয়, আৰু ম্যানমাৰ চাইনা এই গোটেই দেশবিলাকৰ লগত এইটো হয়। সেইকাৰণে মন্ত্ৰী মহোদয়ৰ পৰা মই জানিব বিচাৰিছোঁ যে এই পদটোৰ ক্ষেত্ৰত চৰকাৰৰ পিনৰ পৰা পদক্ষেপ এতিয়ালৈকে দাঙি ধৰা হোৱা নাই, লোৱা হোৱা নাই। Honorable Minister. অধ্যক্ষ মহোদয়, ষ্টিল ৱেল পথটোৰ বিষয়ে আমাৰ মাননীয় সদস্য প্ৰদীপ হাজৰিকাই আজি বুলি নহয়, তেখেত যেতিয়া মন্ত্ৰী আছিল, পৰিবহণ মন্ত্ৰী আছিল 1996-ত, তো তাৰ ওপৰত তেওঁ সৰু এখন ডকুমেণ্টাৰী কৰি আমাৰ সকলোকে দেখুৱাইছিল। তেখেতৰ যথেষ্ট ইণ্টাৰেষ্ট এই ৰাস্তাটোৰ প্ৰতি আছে, মই জানো। আৰু এই ৰাস্তাটো এটা পলিটিকেল কাৰণত এই ৰাস্তাটো হয়তো ভাৰত চৰকাৰে আমাক মানে এতিয়ালৈকে পাৰ্মিশ্যন দিয়া নাই। কিন্তু এইটো নহয় যে এই ৰাস্তাটোৰ কথাটো আমি উত্থাপন কৰা নাই নেকি, ষ্টিল ৱেলৰ কথাটো। গতিকে আৰু মই মাজতে এবাৰ অধ্যক্ষ ডাঙৰীয়া মই বাই ৰোড মানে অৰুণাচলৰ সেই জেগাটোৰ নাম কি কয়, চাংলাং কয় নেকি? হা, চাংলাং না, চাংলাং, জয়ৰামপুৰ হয়, চাংলাং। গতিকে চাংলাঙলৈকে মই নিজে গৈছোঁ, আৰু গৈ তাতে যিটো আমাৰ ইণ্ডিয়া ম্যানমাৰ বৰ্ডাৰ আছে, তাত পইণ্ট অফ ন' ৰিটাৰ্ণ যিটো লেক আছে, পাঁচশো সেই অঞ্চললৈকে মই নিজে গৈছোঁ পাৰ্চনেলি, আৰু তাতে মই দেখিছোঁ। আৰু তাতে এখন আমাৰ হাতো আছে, বৰ্ডাৰ হাতো আছে, এখন বিশাল বৰ্ডাৰ হাত এখন তাত আছে। গতিকে এই ধৰণৰ যিবিলাক ব্যৱস্থা, এই ব্যৱস্থাবিলাক আমি কৰিবলৈ আমাৰ তৰফৰ পৰা আমি কৈছোঁ, কিন্তু ভাৰত চৰকাৰে যেতিয়ালৈকে এই কথাটোৰ এটা গ্ৰীণ ছিগনেল নিদিয়ে তেতিয়ালৈকে এইটো অলপ অসুবিধা হৈ আছে। আৰু অধ্যক্ষ ডাঙৰীয়া, মই এতিয়া সদনত নকওঁ, মই প্ৰদীপ হাজৰিকা ডাঙৰীয়াৰ লগত কথাটো পাতি ল'ম। ঠিক আছে। সোৱন। স্পীকাৰ মহোদয়, আপোনাৰ জৰিয়তে মই মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ, যোৱা বছৰ ভাৰত আৰু ভূটান সীমান্তৰ আমাৰ দৰঙাত ৰাজ্যপাল মহোদয় লক্ষ্মণ প্ৰসাদ আচাৰ্যজী আৰু ভূটানৰ প্ৰাইম মিনিষ্টাৰ চিৰাং টবাগো মিলি যি ইণ্টিগ্ৰেটেড চেকপোষ্ট, যিটো আমি শুভ উদ্বোধন কৰিছিলে, ঠিক তেনেকুৱা আমাৰ অসমৰ ধুবুৰী জিলাৰ গোলকগঞ্জ সমষ্টিৰ সোণাহাট লক্ষীমাৰী যিটো ট্ৰেড চেণ্টাৰ আছে, এই ট্ৰেড চেণ্টাৰৰ কথাও কেইবাবাৰো মই বিধানসভাত উত্থাপন কৰিছিলোঁ। এইটো ICP লৈ উন্নীত কৰিব লাগে, কাৰণ বহুতো সুবিধা আছে ইয়াত ভাৰত বাংলাদেশৰ বাণিজ্যিক উন্নীতকৰণৰ কাৰণে। সেইকাৰণে মই মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ, সোণাহাট লক্ষীমাৰী যিটো ট্ৰেড চেণ্টাৰ, সেই ট্ৰেড চেণ্টাৰক ইণ্টিগ্ৰেটেড চেকপোষ্ট লৈ উন্নীত কৰাৰ কাৰণে কিমান দূৰ প্ৰয়াস কৰিছে সেইখিনি জনাব লাগে। লগতে আমাৰ যিহেতু চিকেন নেক লৈ এটা কথা সকলো সময়তে হৈ থাকে, চীনে সকলো সময়তে আমাক ভাবুকি দি থাকে। আমি বাংলাদেশৰ লগত আমাৰ বৈদেশিক চুক্তি উন্নীতকৰণ কৰি গোলকগঞ্জৰ পৰা বাংলাদেশৰ গীতালদা বামুনহাটলৈকে যিখিনি ৰেল লাইন আছিল, সেইখিনি যদি আমি উন্নীতকৰণ কৰি ইয়াৰ জৰিয়তে যদি আমি চলাচলৰ সুবিধা কৰিব পাৰোঁ, তেনেহ'লে মই ভাবোঁ অহা দিনত আমি বাৰে বাৰে যিটো চিকেন নেকৰ ওপৰত ভাবুকিৰ কথা শুনি আহিছোঁ, তাৰ এটা বিকল্প উপায় হিচাপে আমি পাম। লগতে পলিচিৰ লগতে ছাৰ 1 মিনিট ক'ব দিব, আমাৰ কুৱেশ্যনটো দুটা কুৱেশ্যনটো ক'ল, লগতে আৰু এটা আমাৰ যিটো মানে সীমান্ত হাট বুলি ইয়াৰ আগতে 31 পলিচিত আমাৰ গোলকগঞ্জৰ ছত্ৰশাল আৰু শ্ৰীভূমি জিলাৰ লাডু নামৰ ঠাইখনত দুটা বজাৰ স্থাপনৰ কৰা কথা আছিলে। সেইখিনি কিমান দূৰ আগবাঢ়িলে এইখিনি জনাবৰ কাৰণে মহোদয়ক অনুৰোধ জনাইছোঁ। অধ্যক্ষ মহোদয়, মানে আমাৰ দৰঙা যিটো আপুনি লেণ্ড কাষ্টম ষ্টেচনৰ কথা কৈছে ইণ্টিগ্ৰেটেড, গতিকে ইণ্টিগ্ৰেটেড এইটো আচলতে আজিৰ পৰা 2 বছৰ আগতে মুকলি কৰা হৈছিল আমাৰ আগৰ চৰকাৰৰ সময়ত, আৰু উদ্যোগ বিভাগে এইটো নিৰ্মাণ কৰিছিল। আৰু তেতিয়া ময়ো উদ্যোগ মন্ত্ৰী আছিলোঁ, আৰু সেইটো আমাৰ বৰ প্ৰয়োজনীয় আছিল, কাৰণ ইণ্ডো ভূটান যিটো আমাৰ বাণিজ্যিক সম্পৰ্ক, সেই বাণিজ্যিক সম্পৰ্কটো দৰঙাৰ সেই ইণ্টিগ্ৰেটেড পোষ্টটোৰ মানে আমাৰ অতি প্ৰয়োজন আছিলে।
তাৰপিছত মাজতে ভূটানৰ মাননীয় প্ৰাইম মিনিষ্টাৰ আৰু আমাৰ মাননীয় ৰাজ্যপাল, ভাৰত চৰকাৰৰ মানে মিনিষ্টাৰ অফ ষ্টেট MEA আৰু ভাৰত চৰকাৰৰ মিনিষ্টাৰ অফ ষ্টেট হোম আৰু মই নিজে উপস্থিত আছোঁ সেইদিনা, আৰু এতিয়া সেইটো ইণ্টিগ্ৰেটেড চেকপোষ্টলৈকে ৰূপান্তৰিত হৈ গ'ল। আৰু মই শেহতীয়াভাৱে খবৰ লৈছোঁ, আৰু খবৰ লওঁতে আমি গম পাইছোঁ যে এই চেকপোষ্টটো ইণ্টিগ্ৰেটেড চেকপোষ্ট হোৱাৰ পিছত এতিয়া ভূটান ইণ্ডিয়াৰ বাণিজ্য বহু পৰিমাণে বাঢ়ি গৈছে। গতিকে আজি আমাৰ গোলকগঞ্জৰ কথা যিটো কথা কোৱা হৈছে, গোলকগঞ্জত, তো গোলকগঞ্জত ইতিমধ্যে আমাৰ চেকপোষ্টটো আছে, কিন্তু আমি সেইটো লেণ্ড কাষ্টম ষ্টেচন আমি হিচাপে আমি কৰাৰ কাৰণে ভাৰত চৰকাৰক আমি সেইটো হেণ্ডঅভাৰ কৰা আছে। গতিকে আপোনাৰ কথাটো হ'ল যে এইটো ইণ্টিগ্ৰেটেড চেকপোষ্ট এটা হ'ব লাগে, আৰু সেইটো হ'ব লাগে বুলি ময়ো বিচাৰোঁ। বিচাৰোঁ এইকাৰণে কাৰণ ভূটানৰ পৰা বহু পৰিমাণে পাথৰ বা অন্যান্য মেটেৰিয়েল গতিকে ধুবুৰী হৈ আমাৰ বাংলাদেশলৈকে ৰপ্তানি হয়। গতিকে এই ক্ষেত্ৰত আপুনি যিটো কথা কৈছে, এই ক্ষেত্ৰত মই আচলতে এইটো আমাৰ গোটেই এইটো এক্ট ইষ্ট পলিচিৰ অধীনত নহয়, এইটো আমি পলিচিটোহে কওঁ, কিন্তু এইটো উদ্যোগ বিভাগৰ AIDCৰ অধীনত আছে এইটো। গতিকে AIDCক আমি আপোনাৰ কনচাৰ্ণটো আমি জনাই দিম উদ্যোগ বিভাগক। আমাৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া আছে ইয়াত, আৰু তেখেতসকলক আমি আপোনাৰ কনচাৰ্ণটো আমি জনাম। আৰু এইটো যে আমাৰ কি কওঁ কাষ্টম সহকাৰে আমাৰ যে ইণ্টিগ্ৰেটেড এটা পোষ্ট হ'ব লাগে, সেই কথাখিনি নিশ্চয় আমি বিবেচনা কৰিম। আৰু বৰ্ডাৰ হাটৰ কথা যিটো আছে সেইটো বিবেচনাধীন হৈ আছে। গতিকে আমাৰ মানে শ্ৰীভূমি জিলাত আৰু আমাৰ গোলকগঞ্জত এই বৰ্ডাৰ হাটৰ কথাটো বিবেচনাধীন হৈ আছে এতিয়াও। ধন্যবাদ। কুৱেশ্যন নম্বৰ 22, শ্ৰী আব্দুল ৰচিদ মণ্ট, অনাৰেবল মিনিষ্টাৰ। অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মজিয়াত দিয়া হৈছে। ছাপ্লিমেণ্টাৰী। ধন্যবাদ অধ্যক্ষ মহোদয়। মোৰ এই প্ৰশ্নকেইটাৰ দ্বাৰা চহৰ অঞ্চলৰ যিটো শিক্ষাৰ যিটো পুতলগা অৱস্থা, এইখিনি কথাকে আপোনাৰ জৰিয়তে চৰকাৰে দৃষ্টিগোচৰ কৰিব বিচাৰিছিলোঁ। আৰু মই ভাবোঁ এই গোটেইখিনি কথা ইতিমধ্যে আহিছে যে প্ৰায় 30 লাখতকৈ বেছি জনসংখ্যা থকা অসমৰ বৃহত্তৰ চহৰ অঞ্চলত মাত্ৰ কিমানটা 2000 যি স্কুলৰ সংখ্যা দিছে, মই সেইটো গাব নাযাওঁ। তাৰে ষ্টেটিষ্টিকটো এনেকুৱা যে LP স্কুল প্ৰায় 1500 মানুহৰ মাজত এটা LP স্কুল, প্ৰায় 9000ৰ কাৰণে এটা ME স্কুল, প্ৰায় 30,000ৰ কাৰণে এটা হাই স্কুল, 1,20,000ৰ কাৰণে এটা হায়াৰ ছেকেণ্ডেৰী স্কুল, 10 লাখৰ কাৰণে এটাকৈ জুনিয়ৰ কলেজ, আৰু প্ৰায় 5 লাখৰ কাৰণে এটাকৈ ডিগ্ৰী কলেজ। এইটোৱে। আৰু তাৰোপৰি যদি কোৱা যায় যে মাজুলীও এই চহৰ অঞ্চলৰ মাজত আছে। মই 2006 চনত প্ৰথম বিধায়ক হৈ আহি পেলাই যেতিয়া চহৰ অঞ্চলৰ শিক্ষানুষ্ঠানৰ কথা এটা প্ৰশ্ন আছিল, দেখা গৈছিল যে মাজুলী বা তাৰ দাঁতিকাষৰীয়া অঞ্চলত যিমানখিনি শিক্ষানুষ্ঠান আছে, ৰেষ্ট অফ চহৰ এৰিয়া ইন আসাম সেইখিনি আছে। গতিকে মই তেনেকুৱাকৈ ডিষ্ট্ৰিক্ট ৱাইজ ক'ব নাযাওঁ। গতিকে এইটো হৈছে পুতলগা ছবি। তাৰোপৰি ইয়াতে এটা উত্তৰ আহিছে PTR ৰেচিঅ' লৈ, যে যিটো উত্তৰ একচুৱেলি শিক্ষা বিভাগৰ হ'ব নালাগিছিল। ইয়াতে উত্তৰত কোৱা হৈছে জনসংখ্যা বৃদ্ধি, প্ৰাইভেট স্কুল নথকাৰ কাৰণে PTR বেছি। গতিকে এই কথাটো শিক্ষা বিভাগৰ হ'ব নালাগিছিল। চহৰ অঞ্চলত জনসংখ্যা বৃদ্ধি, এই কথাটো এগ্ৰি, আৰু জনসংখ্যা বৃদ্ধি হৈছে ডিউ টু লেক অফ এডুকেশ্যন। য'ত নেকি আমি শিক্ষানুষ্ঠান প্ৰতিষ্ঠাৰ কথাটো আহিব লাগিছিল, তাকে নকৈ পেলাই যদি বাৰ্থ ৰেট বেছি, প্ৰাইভেট স্কুল নাই, ইয়াৰ কাৰণে PTR বেছি, এই কথাটো কুৱেশ্যনটো কৰক। এতিয়া প্ৰশ্ন হ'ল যে চহৰ অঞ্চলৰ কলেজৰ ক্ষেত্ৰত সোণাৰী ইয়াতে জলেশ্বৰক চহৰ অঞ্চলৰ কলেজ বুলি কোৱা হৈছে। এইটো মই ডিছএগ্ৰী নকৰোঁ জলেশ্বৰ, কিন্তু সোণাৰী কলেজৰ ওপৰত স্পেচিফিক কুৱেশ্যন আছিল। যি সোণাৰী কলেজ একচুৱেলি 98ত এষ্টাব্লিছড। মই মন্ত্ৰী মহোদয়ৰ কাৰণে মেমৰেণ্ডাম কপি এটা আনিছোঁ, তেওঁলোকে নিশ্চয় দিছে কেবিনেট চাব কমিটিৰ চেয়াৰমেন হিচাপত, যে 98ত স্থাপিত 2006 চনৰ আগতে তেওঁলোকে কনফাৰেন্স পোৱা হৈছিল। কনফাৰেন্স ডেটত 2008ত উইথ এফেক্ট ফ্ৰম 2005-06 এনেকুৱা ধৰণৰ আছে। যিটো কলেজৰ ডিগ্ৰী কলেজৰ পৰা ইতিমধ্যে গ্ৰেজুৱেশ্যন লৈ মাষ্টাৰ ডিগ্ৰী লৈ কি কৰি আছে, কিন্তু প্ৰভিঞ্চিয়েলাইজেশ্যন হোৱা নাই। ছায়েন্স ষ্ট্ৰীম ইনভেষ্ট গোৱালপাৰা কলেজৰ ক্ষেত্ৰত এইটো প্ৰপ'জাল এক্সামিন কৰা বুলি কৈ আছে, কিন্তু মই আশাবাদী যে আজিৰ যিজন মুখ্যমন্ত্ৰী, তেখেত শিক্ষামন্ত্ৰী থকা অৱস্থাত তেখেতে ইনিচিয়েটিভ লৈ প্ৰপ'জাল আনিছিল। DICৰ পৰা গভৰ্ণমেণ্ট লৈ প্ৰপ'জাল তেতিয়াই আহিছিল আগৰ গভৰ্ণমেণ্টৰ দিনত,
এই আনকি আমাৰ চৰকাৰৰ দিনত অৰ্থাৎ আমাৰ কংগ্ৰেছ দলৰ চৰকাৰৰ দিনত এই প্ৰপ'জালটো পেণ্ডিং হৈ আছে কুৱেশ্যনটো কৰক এতিয়া কুৱেশ্যনটো কৰক কিয় হোৱা নাই যে এইটো এই সায়েন্স ষ্ট্ৰীম ইণ্ডাকশ্যনটো হ'ব না নাই আৰু এটা কথা যে হ'ব নেক্সট কৰিব এটা কৈ আছোঁ যে অসম চৰকাৰে গোৱালপাৰা কলেজক কেইবাটাও কলেজক বেষ্ট কলেজ হিচাপে এৱাৰ্ড দিছে গোৱালপাৰা ইয়াত কুৱেশ্যন নাই যদিও মন্ত্ৰী মহোদয় যিহেতু জ্ঞাত যে গোৱালপাৰা কলেজ নাক এক্ৰিডিটেশ্যন A+ পোৱাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এৱাৰ্ড দিলে অসমৰ দুটা বিবৰা কলেজ আৰু গোৱালপাৰা কলেজক অসমৰ বহুত কেইটা কলেজক সায়েন্স ইউনিভাৰ্চিটিলৈ আপগ্ৰেড কৰা হ'ল 1955ত ইষ্টাব্লিছ গোৱালপাৰা কলেজক ইউনিভাৰ্চিটিলৈ আপগ্ৰেড কৰা হ'ব নাই এইখিনি জানিব বিচাৰিছোঁ ঠিক আছে অনাৰেবল মিনিষ্টাৰ অধ্যক্ষ মহোদয় যদিও মই ইয়াত পৰিসংখ্যা দাখিল কৰিছোঁ যে অসমৰ চৰ অঞ্চলত কিমান বিদ্যালয় LP UP ছেকেণ্ডেৰী বিদ্যালয় আছে তথাপিতো মই কওঁ যে ইয়াত মোৰ এটা ৰিজাৰ্ভেশ্যন আছে এই পৰিসংখ্যাটোত কাৰণ চৰ এৰিয়া বুলি কোনটো অঞ্চলক নিৰ্দিষ্টভাৱে বুজোৱা যায় তাৰ কোনো ডেফিনেশ্যন আমাৰ শিক্ষা বিভাগৰ অধীনত বা ৰাজহ বিভাগৰ অধীনত নাই মাননীয় বিধায়কগৰাকীয়ে কৈছে যে মাজুলীও চৰ অঞ্চল এটা মাজুলীৰ অৱস্থিতি আৰু আন নামনি অসমৰ বহুত চৰৰ অৱস্থিতি একে নহয় আমাৰ বহুত নৈপৰীয়া অঞ্চল আছে যিবিলাক ষ্টেবল অঞ্চল কিন্তু কিছুমান অঞ্চল আছে যিবিলাক ষ্টেবল নহয় চৰ অঞ্চলত আমাৰ হাতত যি তথ্য আহে যে বহু সময়ত বহু বিদ্যালয় নদীৰ গৰাখহনীয়াই তাক উটুৱাই লৈ যায় পুনৰ সেই বিদ্যালয়খন তাত প্ৰতিষ্ঠা কৰিব পৰা নাযায় ইয়াৰ কাৰণে বিদ্যালয়ৰ সংখ্যা কমি গৈছে আৰু সংখ্যা কমি যোৱাৰ কাৰণে অন্যান্য বিদ্যালয়ত PTR সংখ্যা বৃদ্ধি পাইছে যি কি নহওক আমি চৰ অঞ্চলৰ বিদ্যালয়সমূহত PTR মেইনটেইন কৰাৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিছোঁ কিছুদিন আগত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাষ্ট্ৰীয় মাধ্যমত প্ৰশংসা কৰিছে যে বৰপেটা এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট সেই জিলাখনত আগতে যি মানে PTR আছিল খুব পুতৌ লগা PTR আছিল আৰু তাক আমি আজি ইম্প্ৰুভ কৰি প্ৰায় প্ৰত্যেকখন বিদ্যালয়ত আমি শিক্ষক দিবলৈ যে সক্ষম হৈছোঁ সেই কথা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াইও মানে তেখেতে উল্লেখ কৰি আমাক প্ৰশংসা কৰিছে আৰু ভৱিষ্যত এতিয়াও আমাৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে আৰু শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াৰ লগে লগে আমাৰ ইয়াতে আমি PTR সংখ্যাটো আমি ইম্প্ৰুভ কৰিবলৈ সক্ষম হ'ম বৰ্তমান সময়ত আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এক ফ্লেগশ্বিপ স্কিমৰ অধীনত বিভিন্ন মাধ্যমিক বিদ্যালয়সমূহক প্ৰায় 8 কোটি টকা ব্যয় সাপেক্ষে আমি সম্পূৰ্ণ নতুনকৈ নিৰ্মাণ কৰাৰ বাবে আমি প্ৰচেষ্টা হাতত লৈছোঁ ইয়াৰ কাৰণে আমি চৰ অঞ্চলতো এনেকুৱা বিদ্যালয় প্ৰতিষ্ঠা হৈছে কিন্তু বহু অঞ্চলত যেতিয়া আমাৰ ইঞ্জিনিয়াৰসকল গৈছে তেওঁলোকে সাৰ্ভে কৰিছে সাৰ্ভে কৰি আহি ৰিপৰ্ট দিছে যে এনে ধৰণৰ ষ্ট্ৰাকচাৰ এই চৰ অঞ্চলত নিৰ্মাণ কৰাটো সম্ভৱপৰ নহয় বিলাসীপাৰাটো আমি এখন মহাবিদ্যালয় দিছিলোঁ মহাবিদ্যালয়খনৰ কাৰণে যি গুটিপাৰা বুলি অঞ্চল চিহ্নিত কৰি দিয়া হৈছিল তাৰো যিখিনি মাটি সেই মাটিখিনি তেনেকুৱা বৃহৎ বিল্ডিং নিৰ্মাণ কৰাৰ কাৰণে উপযোগী নহয় বুলি আমাক গড়কাপ্তানি বিভাগে জনাইছে এতেকে বিদ্যালয়সমূহ প্ৰতিষ্ঠিত হৈছে বা মহাবিদ্যালয় প্ৰতিষ্ঠিত হৈছে ষ্টেবল অঞ্চলত য'ত চৰ অঞ্চলৰ ল'ৰা ছোৱালী আহি শিক্ষা গ্ৰহণ কৰিব পাৰে আৰু সেইবিলাক ইতিমধ্যে তাৰ নিৰ্মাণ আৰম্ভ হৈছে বা আমি বিলাসীপাৰা উইমেন কলেজ আৰম্ভ কৰি দিছোঁ গতিকে যে চৰ মানে যে একেবাৰে ব্ৰহ্মপুত্ৰৰ মাজতে আমি বিদ্যালয়খন নিৰ্মাণ কৰিব লাগিব তেনেকুৱা কোনো কথা নাই বিদ্যালয়খন যেতিয়া আমি স্থায়ী বিদ্যালয় নিৰ্মাণ কৰিম তাক ষ্টেবল অঞ্চলত য'ত গৰাখহনীয়াই বিদ্যালয় বা মহাবিদ্যালয়খন নাপায় তাত আমি নিৰ্মাণ কৰিব লাগিব আৰু তাত নিৰ্মাণ কৰাৰ লগে লগে চৰ অঞ্চলৰ পৰিসংখ্যাটোত সেই বিদ্যালয়খন সংযোজিত নহয় সেই বিদ্যালয়খন নন চৰ এৰিয়া বুলি উল্লেখ হয় ইয়াৰ পাছত যিটো বিজ্ঞান শাখাৰ কথা উল্লেখ কৰিছে অধ্যক্ষ মহোদয় আমি গোটেই অসমত এটা সাৰ্ভে ইতিমধ্যে কৰি লৈছোঁ কাৰণ
আমাৰ যিমান বিজ্ঞানৰ মই বহুদিন আগতেও এই বিধানসভাতে মই উল্লেখ কৰিছিলোঁ যে অসমত মোৰ বিজ্ঞানত নামভৰ্তিৰ বাবে যিমান আসন আছে তাৰ 100% ফুলফিল নহয়, বহু আসন খালী থাকি যায়। এতেকে এতিয়া আমি বিজ্ঞান শাখা কোনোবা এখন মহাবিদ্যালয়ত আমি প্ৰৱৰ্তন কৰাৰ আগতে আমাক এই তথ্যখিনি আমি আহৰণ কৰি লওঁ যে ওচৰত আৰু কোনোবা মহাবিদ্যালয়ত বিজ্ঞান শাখা আছে নেকি, ওচৰৰ কোন কোন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শাখা আছে। এতিয়া ওচৰত যদি ফিডাৰ হায়াৰ ছেকেণ্ডেৰী স্কুল বিজ্ঞান নাই, তেনেহ'লে মহাবিদ্যালয়খনত বিজ্ঞান শাখাটো খুলি পেলেও আমি ছাত্ৰ ছাত্ৰী আমি নাপাম, কাৰণ দূৰৰ পৰা ছাত্ৰ ছাত্ৰী আহি ভাড়াঘৰ লৈ পেলাই পঢ়িব নোৱাৰিব। এতিয়া এই ছাৰ্ভে কমপ্লিট হৈছে, এখন বিশেষ OM এখন ইছ্যু কৰা হৈছে, আৰু এই OMখনৰ ভিত্তিত সম্পূৰ্ণ যুক্তিসংগতভাৱে এই 2025-26 বৰ্ষৰ পৰা বিজ্ঞানৰ শাখা খোলাৰ আমি পদক্ষেপ আমি আগুৱাই লৈ যাম। ধন্যবাদ। আৰু কুৱেশ্যনাৰ it- shortly to the point. অধ্যক্ষ ডাঙৰীয়া, মাননীয় মন্ত্ৰী মহোদয়ে কৈছে, মই স্পেচিফিক মন্ত্ৰী মহোদয়ক পুনৰবাৰ আপোনাৰ জৰিয়তে মন্ত্ৰী মহোদয়ক বা চৰকাৰ To the point কৰক। টু দ্য পইণ্টে কৈ আছোঁ যে চৰ অঞ্চলৰ বহুত চৰ এনেকুৱা আছে যিবিলাক চৰত এতিয়ালৈকে আপোনাৰ ME স্কুল এটা নাই, যিটো আপোনাৰ ৰাইট যিটো আপোনাৰ 2017 যিটো এক্ট ৰিঅৰ্গেনাইজেশ্যন অফ ইনষ্টিটিউশ্যন, সেইবিলাক কথা কিন্তু চৰ অঞ্চলত প্ৰতিফলিত হোৱা নাই। LP স্কুলৰ ক্ষেত্ৰতো হওক, ME স্কুলৰ ক্ষেত্ৰত হওক, হাই স্কুলৰ ক্ষেত্ৰতো হওক। গতিকে এই কথাটো অন্তত গুৰুত্ব সহকাৰে ল'ব বুলি আপোনাৰ জৰিয়তে চৰকাৰক অনুৰোধ জনাইছোঁ। ৱেষ্ট গোৱালপাৰা কলেজৰ ক্ষেত্ৰত যিটো ছায়েন্স ইণ্ডাকশ্যনৰ কথা কোৱা হৈছিল এডুকেশ্যন, তাৰ পৰা ল'ৰা কেইবাশ ল'ৰা এতিয়া এনৰলমেণ্ট আছে, মাষ্টাৰ ডিগ্ৰী লৈ পেলাই প্ৰত্যেকটা ছাবজেক্টত আপোনাৰ মেজৰ চলি আছে, মাষ্টাৰ ডিগ্ৰী লৈছে। তাৰ পৰা সেই চৰ অঞ্চলৰ ল'ৰা ছোৱালীবিলাক ডক্টৰ ইঞ্জিনিয়াৰো হ'ল। গতিকে তেনেকুৱা কথা। সোণাৰী কলেজৰ পৰা কুৱেশ্যনটো কৰক আপুনি, কুৱেশ্যন এইখিনি কথাটো চলিলে কলেজৰ আপোনাক কি লাগে এতিয়া কৈ দিয়ক। সায়েন্স ষ্ট্ৰীম, সোণাৰী কলেজৰ প্ৰভিঞ্চিয়েলাইজেশ্যন, গোৱালপাৰা কলেজৰ ইউনিভাৰ্চিটিলৈ আপগ্ৰেডেশ্যন, এই কথাখিনি আৰু চৰ অঞ্চলত আপোনাৰ স্কুল অলৰেডি জবাব দিলে, উত্তৰ দিলে। এটা অভিযোগ মই আপোনাৰ জৰিয়তে দিব বিচাৰিছোঁ। মানে টু দ্য পইণ্ট কুৱেশ্যন কৰক না, আপুনি কিয় ডিবেটৰ নিচিনা লেকচাৰ কৈছে যে পলচাভাঙা চৰৰ হাইস্কুলটো বেলেগ গাঁও পঞ্চায়তত তাৰে বিধায়ক হিচাপে মই কেইবাবাৰো DC তাৰে ISO পোৱাৰ পিছতো শিক্ষক বা কিছুমান মানুহে বেলেগ ঠাইত চলাই থকা কথাটো আপোনাৰ দৃষ্টিগোচৰ কৰিলোঁ, যাতে যি ঠাইত স্কুলটো স্থাপিত হৈ আছে হয়। আৰু আপোনাৰ জৰিয়তে এই সোণাৰী কলেজ আৰু ৱেষ্ট গোৱালপাৰা কলেজৰ এই দুটা কবি মাননীয় মন্ত্ৰী মহোদয় বিচাৰিছে। অধ্যক্ষ মহোদয়, প্ৰাদেশিকৰণৰ বিষয় লৈ পেলাই বিদ্যালয় হওক মহাবিদ্যালয় হওক ইতিমধ্যে এখন কেবিনেট ছাব কমিটি গঠন হৈছে, আৰু কেবিনেট ছাব কমিটিয়ে সকলো সংশ্লিষ্ট মহল, দল, সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠান তেওঁলোকৰ পৰা স্মাৰক পত্ৰ পাইছে, সেইখিনি পৰীক্ষা কৰি আছে। আৰু ইয়াৰ ভিতৰত সোণাৰী মহাবিদ্যালয়ৰো আবেদন কেবিনেট ছাব কমিটিয়ে পাইছে। গতিকে কেবিনেট ছাব কমিটিৰ প্ৰতিবেদনৰ ওপৰত প্ৰাদেশিকৰণৰ বিষয়টোৰ ওপৰত হ'ব। দ্বিতীয় কথাটো হ'ল যে বিজ্ঞান শাখা খোলা নোখোলা, সেইটো মই ক'লোঁ যে পূৰ্বে মোৰ পলিচি নাছিল, এতিয়া পলিচি হ'ল। এই নতুন পলিচিৰ আধাৰত সেই আবেদন বিচাৰ কৰা হ'ব। ঠিক আছে। অখিল গগৈ, হয় অখিল গগৈ, অধ্যক্ষ ডাঙৰীয়া, কুৱেশ্যনটো কৰিব। হয়, যি আমাৰ প্ৰভিঞ্চিয়েলাইজেশ্যন যিখন এক্ট আছে 2017, সেই অনুসৰি আকৌ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাৰণে কেবিনেট ছাব কমিটি এখন বনাই দিয়া হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া এখন কেবিনেট ছাব কমিটি বনাই দিছে। মোৰ প্ৰশ্নটো হ'ল যে 2006 চনৰ যিসকল স্কুল, যিবিলাক স্কুল আছে, সেই স্কুলবিলাকৰ ক্ষেত্ৰত মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে, আমি ৰাজহুৱাকৈও কোৱা শুনিছোঁ প্ৰেছতো, আৰু লগতে সংস্থাকো কৈছিলে যে 2006 চনৰ আগৰ মাটিৰ যদি নথি পত্ৰ আছে, সেৱাৰ লগত যোগাযোগৰ যদি কিবা নথি পত্ৰ আছে, কাউন্সিলৰ লগত যোগাযোগৰ যদি কিবা নথি পত্ৰ আছে, ইউনিভাৰ্চিটিৰ লগত ফিজ দিয়া নিদিয়াৰ কিবা যদি লেনদেন আছে, তেনেকুৱা ডকুমেণ্ট ধৰি দায়িত্ব থকা বা চলি থকা শিক্ষানুষ্ঠানসমূহ হওক পদবিলাক প্ৰাদেশিকীকৰণ কৰা হ'ব। কিন্তু কেবিনেট ছাব কমিটিয়ে এতিয়ালৈকে সেই বিদ্যালয়বিলাকৰ যিটো ইউনিয়ন আছে,
শিক্ষকবিলাকৰ তেওঁলোকক মাতি লৈ কথাটো আলোচনা কৰা নাই। গতিকে ইউনিয়নবিলাকৰ মাজত সাংঘাতিক ধৰণৰ এতিয়াও আন্দোলন চলি আছে বা তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে বিভিন্ন সময়ত। গতিকে মুখ্যমন্ত্ৰীৰ কথা অনুসৰি এই ধৰণে 2006 চনৰ যিবিলাক আগৰ যিবিলাক মাটিৰ ডকুমেণ্টকে ধৰি এই ডকুমেণ্টবিলাকক লৈ প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰা হ'বনে? এক নম্বৰ। নিযুক্তিৰ ক্ষেত্ৰত একেলগতে আছে। নিযুক্তিৰ ক্ষেত্ৰত আগতে 10 বছৰ আছিলে, এতিয়া 6 বছৰ এক্সপিৰিয়েঞ্চৰ ব্যৱস্থাটো ল'বৰ কাৰণে ইউনিয়নবিলাকে সদায় কৈ আছিলে, সেইটো মানি ল'বনে? আৰু 2011, 2013, 2001, 2013 আৰু 2021 প্ৰাদেশিকৰণৰ সময়ত থাকি যোৱা যিবিলাক পোষ্ট আছিলে সেই পোষ্টবিলাকক লোৱা হ'বনে নহ'ব, সেই কথাকেইটা মই আমাৰ মন্ত্ৰীমণ্ডলৰ পৰা জানিব খোজো। আৰু লগতে শিক্ষকসকলক মাতি এটা আলোচনা বহুৱাবনে নাই সেইটো এটা মই জানিব খোজো। অধ্যক্ষ মহোদয়, প্ৰশ্নটো গোৱালপাৰাৰ সম্পৰ্কীয় আছিল, জলেশ্বৰ সোণাৰী কলেজ, ৱেষ্ট গোৱালপাৰা কলেজ সম্পৰ্কীয় আছিল। মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে এখন কেবিনেট ছাব কমিটি হৈছে, গতিকে সেই কেবিনেট ছাব কমিটিৰ লগত মই এজন মেম্বাৰ। ইতিমধ্যে মই সকলোবিলাক শিক্ষক সংগঠনৰ লগত আলোচনা অনুষ্ঠিত কৰিছোঁ। মোৰ আলোচনাৰ প্ৰাপ্তিখিনি মই কেবিনেট ছাব কমিটিত দিম। কেবিনেট ছাব কমিটিয়ে যি সিদ্ধান্ত লয় সেইমতে আমি আগুৱাই যাম। গতিকে নিৰ্দিষ্টভাৱে মই কোনো এটা কথা ক'ব নোৱাৰোঁ। দ্বিতীয় কথাটো হ'ল যে এখন আইন আছে, আইনখন বিধানসভাই প্ৰথম পাছ কৰে। ইয়াৰ পাছত সেই আইনৰ আওতাৰ ভিতৰত কোন বিদ্যালয় কোন মহাবিদ্যালয় তাত অন্তৰ্ভুক্ত হয় নহয় সেইটো তাৰ পিছত আহে। গতিকে এতিয়াও কেবিনেট ছাব কমিটিয়ে প্ৰথম পলিচি সিদ্ধান্তটো ল'ব। পলিচি সিদ্ধান্তটো লোৱাৰ পাছতহে ইণ্ডিভিজুৱেল বিদ্যালয় মহাবিদ্যালয় এখন তেওঁলোক আওতাৰ ভিতৰলৈ আহিব নে বাহিৰলৈ আহিব সেই কথাটো আহিব। গতিকে এতিয়া ব্যক্তিগতভাৱে এখন বিদ্যালয় বা মহাবিদ্যালয় সম্পৰ্কে মন্তব্য কৰাটো আমাৰ কাৰণে সম্ভৱপৰ কথা নহয়। মই সকলোকে অনুৰোধ জনাইছোঁ, অকণমান ধৈৰ্য ধৰিলে কেবিনেট ছাব কমিটিৰ প্ৰতিবেদনখন সোনকালেই দাখিল হ'ব। তাৰ ওপৰত ভিত্তি কৰি কেবিনেটে নিশ্চিতভাৱে সিদ্ধান্তও গ্ৰহণ কৰিব আৰু সেই সিদ্ধান্ত লৈ মই বিধানসভাৰ মজিয়ালৈ আহিম। ধন্যবাদ। ধন্যবাদ স্যার। যেহেতু কোশ্চেনটো আছিল চৰৰ ভিত্তিত, গতিকে চৰ অঞ্চলৰ শিক্ষা প্ৰতিষ্ঠান যথেষ্ট কম। LP স্কুল হোক, ME স্কুল হোক, হাই স্কুল হোক, কলেজ হোক, একেবারে কম। স্যার আপনার নিশ্চয় মনত আছে 2003 চনত এটা সার্ভে হৈছিল চৰ এৰিয়া, তাত দেখা গৈছিল যে মাত্ৰ 19% মানুহ শিক্ষিত। গতিকে একেবাৰে যেতিয়া অসমৰ শিক্ষাৰ হাৰ আছিল 56%, তেতিয়া চৰৰ শিক্ষাৰ হাৰ আছিল মাত্ৰ 19%। গতিকে মই মাননীয় আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ জনাব বিচাৰিছোঁ যে এইবাৰ যিটো 2006 চনৰ আগত স্থাপিত স্কুল কলেজ চৰকাৰীকৰণ কৰা হ'ব বুলি যিটো আমি ইতিমধ্যে শুনা পাইছোঁ, গতিকে চৰ অঞ্চলৰ ক্ষেত্ৰত অলপ গুৰুত্ব দি আৰু বিশেষকৈ মোৰ সমষ্টি দক্ষিণ শালমাৰা সমষ্টিত আমাৰ 2 লাখ পপুলেশ্যন লৈ পেলাই এটা জুনিয়ৰ কলেজ আছে। ছিনিয়ৰ কলেজটো নাই, এটা জুনিয়ৰ কলেজ আছে, জুৰুৱাৰচৰ জুনিয়ৰ কলেজ। এই কলেজখন যদি লোৱা নহয় তেতিয়াহ'লে সেই অঞ্চলৰ শিক্ষাৰ হাৰটো একেবাৰে কোনো পধ্যেই, বিশেষকৈ ছোৱালীৰ শিক্ষাটো মেট্ৰিক পাছ কৰাৰ পিছতো শেষ হৈ যায়। গতিকে আপোনাৰ জৰিয়তে মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ যে আমাৰ দক্ষিণ শালমাৰা সমষ্টিৰ বিভিন্ন পঞ্চায়তত হাই স্কুল নাই। আপুনি ইয়াৰ আগতো কৈছিল, মন্ত্ৰী মহোদয়ে আগতো কথা দিছিল যে ME স্কুল আপগ্ৰেড কৰি হাই স্কুল কৰিব। গতিকে আমাৰ ME স্কুল আপগ্ৰেড কৰি হাই স্কুল কৰাৰ ব্যৱস্থা কৰিব নেকি? আৰু আমাৰ একমাত্ৰ জুনিয়ৰ কলেজ জৰুৱাৰচৰ জুনিয়ৰ কলেজ, এই কলেজখন চৰ এৰিয়া হিচাপে এইবাৰ প্ৰভিঞ্চিয়েলাইজেশ্যন কৰিব নেকি? অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, আৰু ইতিমধ্যে আমি প্ৰায় 300
উচ্চ মাধ্যমিক বিদ্যালয় হাইস্কুলক আমি হায়াৰ ছেকেণ্ডেৰী স্কুললৈ উন্নীত কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰীয়ে কেইদিনমান আগত অনুমোদন জনাইছে যে 2025-26 বৰ্ষটো আমি 250খন হাইস্কুলক হায়াৰ ছেকেণ্ডেৰী স্কুললৈ আমি উন্নীত কৰিম। আমাৰ এটা পলিচি ডিচিশ্যন আমি ল'ব লাগিব যে মাত্ৰ 3টা শ্ৰেণী লৈ আপাৰ প্ৰাইমেৰী স্কুল একোখন আমি ৰাখিম নে সেই স্কুলসমূহক বিদ্যালয়সমূহক আমি উচ্চ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিম। এই বছৰ আমি অগ্ৰাধিকাৰ ভিত্তিত উচ্চ আপাৰ প্ৰাইমেৰী বা এমই স্কুলক আমি অগ্ৰাধিকাৰ ভিত্তিত আমি হাইস্কুললৈ উন্নীত কৰাৰ কাৰণে এখন বিশেষ আঁচনি আমি গ্ৰহণ কৰিছোঁ। প্ৰায় 2000 কোটি টকা ব্যয় সাপেক্ষে এই আঁচনিখন ৰূপায়ণ হ'ব আৰু এই আঁচনিখন ৰূপায়ণ হ'লে আমাৰ চৰ অঞ্চল হওক পাৰ্বত্য অঞ্চল হওক বা বহু যি দূৰৱৰ্তী অঞ্চল য'ত হাইস্কুলৰ সুবিধা নাই সেই সমস্যাটো আমাৰ সমাধান হ'ব। বাকী চৰ অঞ্চলক লৈ পেলাই আমাৰ তাত যি বৃহৎ উচ্চতৰ মাধ্যমিক বিদ্যালয় বা মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা যে নৈৰ গৰাত বা ভালনাৰেবল এৰিয়াত তেনেকুৱা আমি বৃহৎ ষ্ট্ৰাকচাৰ নিৰ্মাণ কৰিব আমি নোৱাৰোঁ। আমি যেতিয়া বৃহৎ বিদ্যালয় বা মহাবিদ্যালয় স্থাপন কৰিম তাক ষ্টেবল অঞ্চলত য'ত গৰাখহনীয়াই ঢুকি নাপায় বা কোনো ধৰণৰ ক্ষয় ক্ষতি নহয় তেনে অঞ্চলত প্ৰতিষ্ঠা কৰিব লাগিব। গতিকে এতিয়া মহাবিদ্যালয় এখন আমি চৰ অঞ্চলৰ কাষতে এটা ষ্টেবল অঞ্চলত আমি প্ৰতিষ্ঠা যেতিয়া কৰিম, চৰ অঞ্চলত মহাবিদ্যালয় নাই এই কথাটো ক'ব নালাগে, কাৰণ মহাবিদ্যালয় বা বিদ্যালয়খন আমি প্ৰতিষ্ঠা কৰিম ষ্টেবল অঞ্চলত। ঠিক আছে, থেংক সেইকাৰণে ইউ। হয় আপুনি কৈছে, কিন্তু আপুনি মোক নহয় ঘটনাটো মই আৰম্ভণিতে অধ্যক্ষ মহোদয় মই আৰম্ভণিতে কৈছোঁ চৰ অঞ্চল বুলি ক'লে কোনটো অঞ্চলক বুজায় তাৰ কোনো ডেফিনিশ্যন এলেকা কি নাই গতিকে অধ্যক্ষতা কৰি আপোনাৰ জৰিয়তে ভালকে দিয়া নাই। প্লিজ আসন গ্ৰহণ কৰক। ছাৰ নাই মই কৈ আছোঁ ছাৰ এডুকেশ্যন মিনিষ্টাৰে এটা প্ৰশ্নৰ উত্তৰ ভালকে দিয়া নাই, নাই চব পালমৰা উত্তৰ দিছে। প্লিজ অখিল গগৈ এডুকেশ্যন মিনিষ্টাৰ যে এনেকুৱা হ'লে শিক্ষা ব্যৱস্থা কেনেকুৱা হ'ব? ভালকে উত্তৰ দিয়া নাই। ক'ত এডুকেশ্যনৰ বিষয়ে ক'ব লাগে? নেক্সট কুৱেশ্যন। উত্তৰবিলাক চৰ বুলি কোৱাৰ লগে লগে ক'ত এডুকেশ্যন ভাল হ'ব ছাৰ? ক'ত এডুকেশ্যন ভাল হ'ব ছাৰ? সদন হয় কলে শেষ আৰু কি আছে বহক, এটাই উত্তৰ। আপনি স্যাটিসফাইড নহলে উত্তৰ। ঠিকই আছে উত্তৰবিলাক। Answer is answer whether you are satisfied or not. So you meet honorable minister and talk your problem. আপনি লগ ধৰক 100 বছৰৰ গোটেই বিষয়টো ক্ৰান্তি কৰি পেলাইছে। চোৱা সেইকাৰণে মই কৈছো ৰিপ্লাই দিলে আচল উত্তৰটো নিদি বেলেগ পলিটিকেল কথা কৈ আছে এনে উল্টা উল্টিকে। বাহিৰত গৈ পালে আপুনি ধৰি মানুহ তাতে বকবাস সদনত যিটো ৰিপ্লাই দিলে সেইটোৱেই ৰিপ্লাই। ছাৰ honorable উত্তৰবিলাক ঠিকই আছে। প্লিজ উত্তৰবিলাক ঠিকই আছে। ছাৰ প্ৰশ্নটো উত্তৰ নিদিয়ে আৰে বেলেগ আরে এনেকৈ বকি থাকিব নালাগে। প্লিজ মাননীয় অধ্যক্ষ মহোদয়, অসম চৰকাৰে ৱেলফেয়াৰ অফ মাইনৰিটিজৰ আণ্ডাৰত যিহেতু চৰ এৰিয়া ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আছে, তেখেতসকলে এটা বাজেটো পায়। সেই গতিকে কোনবিলাক অঞ্চল চৰ কোনবিলাক নহয় এইবিলাক বিষয় লৈ সকলো বিভাগকে যাতে এটা নিৰ্দেশনা দিয়ে, তাৰ বাবে আপুনি এটা ডাইৰেকশ্যন দিয়ক যাতে এনেকুৱা ধৰণৰ কনফিউজন নহয় ছাৰ। ডেফিনেটলি তাৰ মোৰ এটা সাপ্লিমেন্টাৰী আছে। অধ্যক্ষ মহোদয় মই এই সদনক জনাওঁ যে যিসমূহ অঞ্চলত হায়াৰ ছেকেণ্ডেৰী স্কুল নাই বা যিসমূহ অঞ্চলত হাইস্কুল নাই তাত আপাৰ প্ৰাইমেৰী স্কুলক উন্নীতকৰণৰ জৰিয়তে আৰু হাইস্কুলক উন্নীতকৰণৰ জৰিয়তে সেই নাটনি দূৰ কৰাৰ বাবে চৰকাৰে পলিচিগত সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই সিদ্ধান্ত ইতিমধ্যে কাৰ্যকৰী কৰা হৈছে। 300খন হাইস্কুলক উন্নীত কৰা হৈছে আৰু এই বছৰো আমি 250খন
হাইস্কুলক হায়াৰ ছেকেণ্ডেৰী স্কুললৈ উন্নীত কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ছাৰ মোৰ এটা সাপ্লিমেন্টাৰী আছে মই সাপ্লিমেন্টাৰী সবৰে আছে ৰুল মতে যাব লাগিব চেমান আল ছাৰ 4 আপুনি বছৰ আপুনি এটাও বহক সাপ্লিমেন্টাৰী কৰা নাই মোৰ সাপ্লিমেন্টাৰী আছিল স্যার আপুনি বহক এটা দিয়ক, স্যার। অনারেবল মেম্বার প্লিজ না হাউসৰ মৰ্যাদাটো তো ৰাখক কিবা কি সাপ্লিমেন্টাৰী কৰা নাই ছাৰ প্লিজ এনেকুৱা ক'ব নালাগে ছাৰ কৰাই নাই ন এনেকুৱা ক'ব নাপায় না ৰুলত জানা ইউ আর রেসপন্সিবল মেম্বার আপনি ৰাইজৰ প্ৰতিনিধিত্ব কৰিছে নিয়মটো যদি নিজে নামানে আপুনি কেনেকৈ হ'ব দুটা সাপ্লিমেন্টাৰী কুচি গ'লে এইবিলাক লেকচাৰ মাৰি থাকিব নালাগে অধ্যক্ষ ডাঙৰীয়া মই উত্তৰটো পাইছোঁ সৰি মন্ত্ৰীয়ে ক'ব লাগিবনে অধ্যক্ষ মহোদয় উত্তৰ সদনৰ মজিয়াত দিয়া হৈছে। এই কুৱেশ্যনটো মোৰ অনাৰ কোনো ইচ্ছা নাছিল কেতিয়াও কিন্তু প্ৰায় এতিয়া প্ৰায় 24 বছৰ হ'ল শিক্ষয়িত্ৰীগৰাকী 1800 টকাতে চলি আছে গতিকে 2017 চনত মোক এবাৰ তেওঁ লগ কৰিছিল মই হাইকোৰ্টলৈ যাবলৈ এনেই ভাবিছিলোঁ কিন্তু দুখীয়া ছোৱালীক তালৈ পঠিয়াব নোৱাৰি মই নিজে ল'লোঁ আৰু মই কৃতজ্ঞ যে 3জন শিক্ষামন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়া শিক্ষা বিভাগত আছিল আমাৰ মোৰ পিছফালে সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া আৰু ৰণোজ পেগু 3জন শিক্ষামন্ত্ৰী যথেষ্ট পজিটিভলি কাম কৰিছিলে আৰু কৰি এই শিক্ষয়িত্ৰীগৰাকীক মানে এটা কেবিনেটত এটা হেৰি ডিচিশ্যন হৈছিল যে কণ্ট্ৰেকচুৱেল বেচিছত হ'ব উইথ ROP বেনিফিট আণ্ডাৰ দ্য ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন এইটো 15 মাৰ্চ 24ত এই ডিচিশ্যনটো দিছিল আৰু আজি প্ৰায় এবছৰ হ'ল 25 আহিল আৰু মানুহগৰাকী ৰিটায়াৰ বতৰ 27 বা 26ত ৰিটায়াৰ কৰিব গতিকে আমাৰ এটা দীঘলীয়া এটা প্ৰচেছটো যিহেতু ফেইল হ'ল মই সেইকাৰণে এই কুৱেশ্যনটো আনিছোঁ আৰু মোৰ কোনো ছাপ্লিমেণ্টাৰী নাথাকে মই কোনো সময় নলওঁ কিন্তু প্ৰশ্নটো হৈছে এতিয়া যিটো উত্তৰ দিছে যে কৈছে যে ইতিমধ্যে বিষয়টো পূৰ্ণ ৰূপ এটা দিয়াৰ পিছত নথিপত্ৰসমূহ এটা নতুন হেড অফ একাউণ্ট প্ৰস্তুতিৰ জৰিয়তে সৃষ্টি কৰাৰ বাবে বিত্তীয় বিভাগৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হৈছে বিত্তীয় বিভাগে অসমৰ পৰা বিত্তীয় বিভাগৰ পৰা নতুন হেড অফ একাউণ্ট লাভ কৰিলে শ্ৰীমতী কোঁৱৰক ঠিকাভিত্তিত সহকাৰী শিক্ষক ৰূপে নিযুক্তি দিব পৰা হ'ব এটা কেবিনেট ডিচিশ্যন এবছৰ লাগিছে আৰু এইটো কৰাৰ পিছত কিমান দিন লাগে মই নাজানিম সেইকাৰণে কুৱেশ্যনটো মই আনিছিলোঁ আৰু শিক্ষামন্ত্ৰীও নিশ্চয় স্পষ্টকৈ ক'ব নোৱাৰিব যে বিত্ত বিভাগ কেতিয়া দিব আজি আনফৰ্চুনেটলি মোৰ কাৰণে বিত্তমন্ত্ৰী আজি উপস্থিত নাই মই সেইকাৰণে প্ৰশ্ন কৰিছোঁ যে প্ৰায় 24 বছৰ হৈ গ'ল 1800 টকা এইটো অৱশ্যে ডিপাৰ্টমেণ্টৰ ভুল যাৰ কাৰণে মানুহগৰাকী এনেকৈ থাকিলে এতিয়া মানুহগৰাকীক আমি একচুৱেলি সহায় কৰিব পাৰিম নে নোৱাৰিম সেইটোৱে মই জানিব বিচাৰোঁ আৰু শিক্ষামন্ত্ৰীৰ পৰা মই জানো যে তেখেতে যেতিয়ালৈকে ফাইনেন্সে একো নক'ব তেখেতেও একো কৰিব নোৱাৰে এতিয়া এই ক্ষেত্ৰত মই পুনৰ শিক্ষামন্ত্ৰীকে সুধিছোঁ যদি কিবা সম্ভৱ হ'বগৈনে নহ'ব অনাৰেবল মিনিষ্টাৰ অধ্যক্ষ মহোদয় শ্ৰী দীপিকা কোঁৱৰৰ বিষয়টো এটা মানে আনকমন বিষয় ইতিমধ্যে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে তেখেতক ঠিকাভিত্তিক ROP মতে নিযুক্তি দিয়াৰ কাৰণে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত মই পবিত্ৰ সদনক জনাব বিচাৰোঁ যে ঠিকাভিত্তিক শিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্থা সমগ্ৰ শিক্ষাৰ অধীনত আছে ঠিকাভিত্তিক শিক্ষক মাধ্যমিক শিক্ষা বিভাগৰ অধীনতো আছিল কিন্তু ঠিকাভিত্তিক শিক্ষকৰ ব্যৱস্থা আমাৰ প্ৰাথমিক সঞ্চালকালয়ৰ অধীনত নাছিল সেইকাৰণে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত ইয়াৰ হেড অফ একাউণ্ট নাই পলম হোৱাৰ কাৰণ এইটোৱেই যে আমি সমগ্ৰ শিক্ষাৰ অধীনত কৰিব পৰা যায় নেকি যিহেতু তাত তেওঁলোকৰ বিত্তীয় ব্যৱস্থা আছে সেই বিষয়টো পৰীক্ষা কৰিছিলোঁ আৰু যেতিয়া সেইটো আমি তাৰ পৰা নেতিবাচক উত্তৰ পালোঁ আৰু দেখিলোঁ যে তাত আমাৰ অসুবিধা আছে এতিয়া আমি হেড অফ একাউণ্ট এটা সৃষ্টি কৰিবৰ কাৰণে বিত্ত বিভাগক অনুৰোধ জনাইছোঁ আৰু বিত্ত বিভাগে মই আশা কৰোঁ যে এইটো 2 এদিনৰ ভিতৰতে ইয়াৰ সমাধানটো কৰি দিব কাৰণ সিদ্ধান্ত হৈছে যে খালি তেখেতক এটা হেড অফ একাউণ্ট ক্ৰিয়েট কৰি দৰমহা দিব পৰা ব্যৱস্থা এটালৈ নিব লাগে মই মাননীয় সদস্যগৰাকীক আশ্বস্ত কৰিব বিচাৰোঁ যে শীঘ্ৰেই এই সমস্যাৰ সমাধান হ'ব আৰু শ্ৰীমতী দীপিকা কোঁৱৰ ঠিকাভিত্তিক আৰু উইথ ROP তেখেতে নিযুক্তি লাভ কৰিব ধন্যবাদ থেংক ইউ এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 24 শ্ৰী আমিনুল ইছলাম
অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মজিয়াত ৰখা আছে। মাননীয় অধ্যক্ষ মহোদয়, এই প্ৰশ্নৰ উত্তৰত আমি দেখা পালোঁ যে লাওখোৱা অভয়াৰণ্যৰ ওচৰত ভোৰবান্ধা অঞ্চল আৰু বুঢ়াচাপৰি অভয়াৰণ্যৰ নামত আইৰমাৰী, গণেশ টাপু, শিয়ালী চাপৰি, বাঘা টাপু, লাঠিমাৰী আদি অঞ্চলত যিটো উচ্ছেদ কৰা হ'ল, এই উচ্ছেদ এই অভয়াৰণ্যৰ সংযোজন 13 ফেব্ৰুৱাৰী 2023 তাৰিখে নটিফিকেশ্যন হৈছে। এতিয়া মোৰ প্ৰশ্নটো হ'ল, য'ত 60-70 বছৰ আগৰ পৰা তাত মানুহ আছে, চৰকাৰে তাত ইমান স্কুল হস্পিটেল কৰিলে, সেই এলেকাবিলাকক কেৱল এই মানুহবিলাক ধৰ্মীয় সংখ্যালঘু হোৱাৰ কাৰণেই নেকি যে তাত 2023 চনত এইটো ফৰেষ্ট ডিক্লেয়াৰ কৰি পেলাই এই হাজাৰ হাজাৰ মানুহক উচ্ছেদ কৰা হ'ল, আৰু এই কৃষকসকলে তাত কৃষি উৎপাদন কৰি আছিল, য'ত কোনো বনৰীয়া জীৱ জন্তু নাই, এটা নেউল পৰ্যন্ত নাই। অধ্যক্ষ মহোদয়, তাত এটা শিয়াল নাই, নেউল নাই, তাত এইটো ফৰেষ্ট ডিক্লেয়াৰ কৰি এই হাজাৰ হাজাৰ মানুহক উচ্ছেদ কৰা হ'ল। গতিকে এই কথাটো চৰকাৰে স্পষ্ট কৰিব লাগে। 2023 চনত 60-70 বছৰ আগৰ পৰা মানুহ থকা, স্কুল কলেজ থকা এলেকাবিলাক কিয় ফৰেষ্ট ডিক্লেয়াৰ কৰি উচ্ছেদ কৰা হ'ল? এইটো কিবা আক্ৰোশমূলকভাৱে কৰিছে নেকি? এই প্ৰশ্নৰ উত্তৰটো বিচাৰিছোঁ। অধ্যক্ষ মহোদয়, প্লিজ। অধ্যক্ষ মহোদয়, মাননীয় সদস্যগৰাকী তেখেতে এজন জ্যেষ্ঠ সদস্য, কিন্তু তেখেতে এনেকুৱা ধৰণৰ কথা ক'ব নাপায় যে ধৰ্মীয় বা অন্যান্য ভিত্তিত এইবিলাক হৈছে নেকি, সেইবিলাক কথা ক'ব তেখেতে নাপায়। আৰু তাতে এটা শিয়ালো নাই, নেউলো নাই, থাকে ক'ত? তাতে যদি মানুহে মাটি দখল কৰি খেতি কৰি থাকে, তাতে শিয়াল নেউল ক'ত যাব? ক'ত থাকিব? কিন্তু মাননীয় সদস্যগৰাকীক মই কওঁ, তেওঁক ধন্যবাদ দিব লাগিছিল যে সেইখিনি এভিকশ্যন কৰাৰ পিছত এতিয়া কাজিৰঙাৰ পৰা তাত 4টা গড় আহিছে, আৰু মাজে মাজে বাঘো আহিছে, আৰু অলপতে বাঘ এটা তাতে বহুদিন বিচৰণো কৰিছে। গতিকে আজিৰ দিনটোত শিয়াল নেউল নথকা ঠাইত গড় আহিছে, বাঘ আহিছে, তাৰমানে অভয়াৰণ্যখন আমাৰ সৰু হৈছিল। গতিকে তাৰ কাৰণে এই এভিকশ্যনটো কৰা হৈছে। এই এভিকশ্যনটো কোনো জাতি, ধৰ্ম, বৰ্ণৰ কথাটো কৰা নাই, আৰু এইখিনি কাৰো ম্যাদী পাত্তাও নহয়, এইখিনি চৰকাৰী মাটি। আৰু যিসকল মানুহক এভিকশ্যন কৰা হৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে কৈছে যে এভিকশ্যন কৰা মানুহক যদি কাৰোবাৰ মাটি নাই, লেণ্ডলেছ মানুহ এভিকশ্যন হৈছে, তেওঁলোকক আমি মাটি দিম। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ স্পষ্ট এইটো তেওঁৰ ক্লিয়াৰ ইনষ্ট্ৰাকশ্যন আছে। কিন্তু যিসকল মানুহে তাতে মাটি দখল কৰি বহি আছে, শিয়াল নেউল যাব পৰা অৱস্থা কৰা নাই, তো সেইসকল মানুহৰ মাটি অন্য ঠাইত আছে, তেওঁলোকৰ নিজৰ বস্তি আছে, মাটি আছে, ঘৰ আছে, তাত তেওঁলোকে কমফৰ্টেবলি ইয়াৰ পৰা এভিকশ্যন হৈছে, নিজৰ ঘৰত গৈ আছে। আৰু আপোনালোকে এই কথাবিলাক ৰাজনীতিকৰণ কৰিব নালাগে। কিয় যে আজি কাজিৰঙা অভয়াৰণ্যখন অকল ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নহয়, এইটো ভাৰত চৰকাৰৰ এটা ঐতিহ্য, আৰু এইটো ইউনেস্কো হেৰিটেজ। তাৰোপৰি যে ওৰাং, আপুনি জানি সুখ পাব যে ওৰাঙত আজিৰ দিনটোত বাঘৰ ডেঞ্চিটি ৱৰ্ল্ডৰ ভিতৰত হায়েষ্ট। গতিকে সেই ওৰাঙৰ পৰা বাঘ, আজি তেওঁলোকৰ জেগা কম হৈছে। এটা বাঘে এখন অঞ্চলত থাকিলে 10 স্কুৱেৰ কিলোমিটাৰ জেগা সেই বাঘটোক লাগে, তেওঁৰ ডমিনেটিং এৰিয়া। গতিকে আজি ওৰাঙত বাঘৰ সংখ্যা আৰু মাটিৰ সংখ্যা কম হৈছে। এতিয়া এই মাটিখিনি আমি এভিকশ্যন কৰাৰ লগে লগে, আজি এই মাটিখিনি এভিকশ্যন কৰাৰ লগে লগে আজি ওৰাঙৰ বাঘো বাহিৰলৈকে ওলাই আহিব পৰাৰ কাৰণে সক্ষম হৈছে। মাজতে আপুনি টিভিত দেখিছে যে ওৰাঙৰ বাঘ নেশ্যনেল হাইৱেটো ঘূৰি আছে। গতিকে ওৰাঙৰ বাঘ নেশ্যনেল হাইৱেত ঘূৰি আছে, দেখিছে আপোনালোকে। গতিকে এতিয়া ইয়াতে যেতিয়া এভিকশ্যন হ'ল, আৰু এভিকশ্যনৰ মাজত অকল আপোনাৰ মাটি এভিকশ্যন হোৱা নাই, অকল আপুনি যিখিনি কথা কৈছে সেইটো চিন্তা চৰ্চা কৰা নাই। আনকি ব্ৰহ্মপুত্ৰৰ এই পৰ্চনটো এতিয়া কাজিৰঙাৰ পৰ্চন হৈ গ'ল, ব্ৰহ্মপুত্ৰ নদীৰ। গতিকে এইটোত আপোনালোকে সহযোগ কৰিব লাগে, কাৰণ কিয় কাজিৰঙা এটা ৱৰ্ল্ড হেৰিটেজ। গতিকে আপোনালোকে সহযোগ কৰক এইটোত মানে আপোনালোকে এইবিলাক ধৰ্মীয় চিন্তা চৰ্চা, নিজৰ ভোট বেংকৰ চিন্তা চৰ্চা এৰক, কাৰণ এইটো কথা ঠিক কথা নহয়। থেংক ইউ। নেক্সট আৰু সাপ্লিমেণ্টাৰী আছে। মাননীয় অধ্যক্ষ মহোদয়, কাজিৰঙা ওৰাং অভয়াৰণ্যৰ কথা আমি কোৱা নাই। যিখিনি আমাৰ নগাঁও জিং চাৰ্কুলৰ অধীনত চৰবিলাক আছিল, য'ত কোনোদিনে ফৰেষ্ট নাছিল, 2023 চনত ফৰেষ্ট ডিক্লেয়াৰ কৰিছে। এইটো কৈছোঁ, এইটো মন্ত্ৰী মহোদয়ক মই স্পষ্ট কৰি দিছোঁ। আৰু তেখেতে যিটো বাঘৰ কথা কৈছে, বাঘটো চৰত নহয়, এইটো বানপানীত আহি ঢিং টাউনত হেৰি কৰিছিল, চৰ এলেকাত নহয়। তাতে বহুত মানুহক জখম কৰিছিল, এইটো তেখেতক জনাই দিলোঁ। আৰু মোৰ প্ৰশ্নটো হ'ল অধ্যক্ষ মহোদয়, তাত যে এই যে 20-25খন স্কুল
তাত যে এভিকশ্যন কৰা হ'ল, ধ্বংস কৰা হ'ল। স্কুলবিলাক যেতিয়া কৰিছিল, যদি ফৰেষ্টৰ মাটি থাকিলেহেঁতেন তেতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টে ক'লেহেঁতেন যে আমাৰ ফৰেষ্টৰ মাটিত স্কুল নকৰিব। এই চৰকাৰে তাত বিল্ডিং বনাই দিছে, কোটি কোটি টকা খৰচ কৰি স্কুল হস্পিটেল বনাইছে, আৰু আজি ফৰেষ্ট ডিপাৰ্টমেণ্টে 2023 চনত এইটো ফৰেষ্ট ডিক্লেয়াৰ কৰি পেলাই স্কুলবিলাক এভিকশ্যন কৰিছে, হস্পিটেলবিলাক। এই চৰকাৰৰ যি চৰকাৰে তাত স্কুল বনাই কোটি কোটি টকা খৰচ কৰে, এই চৰকাৰৰ আৰু এক ডিপাৰ্টমেণ্টে আহি পেলাই স্কুলবিলাক উচ্ছেদ কৰে, ধ্বংস কৰে। এইটো চৰকাৰী টকাৰ অপচয় নহয় নেকি? গতিকে চৰকাৰী টকাৰ এই অপচয় কিয়, এই অৰাজকতা কিয়, স্কুলবিলাক কিয় তাত বনাব দিছিল আৰু আজি কিয় ভাঙি দিয়া হ'ল, তাৰ উত্তৰ লাগিব। অনাৰেবল মিনিষ্টাৰ। অধ্যক্ষ মহোদয়, এইবিলাক স্কুল ৰণোজ পেগুৱে বনোৱা, অধ্যক্ষ মহোদয়, এইবিলাক স্কুল ৰণোজ পেগুৱে বনোৱা নাই, আমাৰ চৰকাৰী বনাইছিল। এইবিলাক স্কুল ৰাইজে এটা সময়ত নিজে বনাইছে, তাত চৰকাৰী মাটিত স্কুল বনাইছে। তেতিয়া চৰকাৰ কাৰ আছিল আপোনালোকে জানিব ভালকৈ, আমিতো ময়ো জানো, কিন্তু হ'লে মই ইমান নকওঁ, আপোনালোকে জানে। তাতে আপোনালোকে গভৰ্ণমেণ্ট ইজ কণ্টিনিউছ প্ৰচেছ, চৰকাৰ কণ্টিনিউ প্ৰচেছ। মই উত্তৰ দি আছোঁ। বিধানসভাখনো আপোনালোকে বনোৱা নাই, সেইবুলি চৰকাৰটো কাৰ আছিলে? যদি নহয় ছাৰ, এই কথাটো স্কুলবিলাক কোনোবাই বনাইছে, আজি স্কুলবিলাক নচলিব। অধ্যক্ষ মহোদয়, গতিকে এইবিলাক স্কুলত আচলতে তেতিয়া ৰিকগনিশ্যন আৰু পাৰ্মিশ্যন দিব নালাগিছিল, কাৰণ এইবিলাক চৰকাৰী মাটিত, স্কুলত চৰকাৰী মাটি আছিল, এইবিলাক ৰেভিনিউ লেণ্ড আছিল। আৰু ৰেভিনিউ লেণ্ডত তেতিয়া উইদাউট পাৰ্মিশ্যন তাতে কেনেকৈ পাৰ্মিশ্যন পালে, কেনেকৈ ৰিকগনিশ্যন পালে, এটা ৰাইজে পাতা নহয়, ৰাইজে সৰ্বাধিক অভিযান মিছনে ডাইৰেক্ট পাতিছে, ভেঞ্চাৰ নাছিল, ভেঞ্চাৰ নহয়, ডাইৰেক্ট। শুনক, অসমত আজিৰ দিনটোত আমাৰ ৰণোজ পেগু ডাঙৰীয়া শিক্ষামন্ত্ৰী হোৱাৰ পিছত স্কুল নিজাকে তেওঁহে কিছুমান মডেল স্কুল, ৰেচিডেঞ্চিয়েল স্কুল এইবিলাক তেওঁ পাতিছে। আগত যিবিলাক স্কুল হৈছিল, আপোনাৰ এৰিয়াতে হওক, মোৰ এৰিয়াতে হওক, অসমৰ বিভিন্ন ঠাইত এৰিয়াতে হওক, আগতে ৰাইজে স্কুল পাতে, তাৰপিছত ৰিকগনিশ্যনৰ কাৰণে আহে, আৰু তাৰপিছত মানে চৰকাৰীকৰণ হয়। ঠিক আছে, থেংক ইউ ৱাজিদ আলী চৌধুৰী। এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী হৈ থাকোঁতে তাত স্কুলবিলাক পাতিছিল, বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে পাতিছিল, আৰু এই চৰকাৰে এতিয়া সেই স্কুলবিলাক ভাঙি দিছে। ফৰেষ্ট অধ্যক্ষ মহোদয়, মাননীয় অধ্যক্ষ মহোদয়, হৈছে আৰু এইটো হৈ গ'ল, টিকেট ক্লিয়াৰ হৈছে। এইটো ক্ষেত্ৰত আপোনালোকে সহযোগ কৰিব লাগে যে কাজিৰঙা পৰিসৰ বৃদ্ধি হয়, হ'ব, তেখেতে ক্লিয়াৰ হৈছে। মাননীয় অধ্যক্ষ মহোদয়, বুঢ়াচাপুৰি অভয়াৰণ্যৰ যিটো পৰিসীমা 1995 চনৰ 11 জুলাইৰ যিটো অধ্যাদেশ আছিলে, সেই অধ্যাদেশত মোৰ ৰূপহী বিধানসভা সমষ্টিৰ চিতলমাৰী পথাৰ, চিতলমাৰী বিল এনচি, চিতলমাৰী বিল, চেনিমাৰী বিল এনচি, বাগাটাপুচৰ, লাটিমাৰী, আৰিমাৰী, শিয়ালি চাপৰি আৰু গণেশ চাপু, এইখিনি কিন্তু কৃষকৰ মাটি আছিলে, কৃষি খেতি কৰি আছিলে। এইটো 2023 চনত 13 ফেব্ৰুৱাৰী তাৰিখে অধিগ্ৰহণ কৰি চৰকাৰে এই মানুহখিনিক তাৰ পৰা খেতিয়কসকলক উচ্ছেদ কৰিছে। তো মই এইটো আপোনাৰ জৰিয়তে মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিব বিচাৰিছোঁ যে এইটো খেতি আছিলে, আৰু এই খেতিৰ পৰা এই গাঁওকেইখনৰ জনসাধাৰণক উচ্ছেদ কৰিছে। গতিকে পুনৰবাৰ সেই যিটো অধিগ্ৰহণৰ বাহিৰত নি এই গাঁওখিনি মুক্ত কৰি সেই মানুহখিনিক তাতে বসবাস কৰাৰ সুবিধাটো দিয়াৰ কাৰণে মই আপোনাৰ জৰিয়তে মন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ। অধ্যক্ষ মহোদয়, এইটো কথা মানে মই মাননীয় সদস্যগৰাকী তেখেতে মোৰ লগত কথাও পাতিছিল, ব্যক্তিগতভাৱে কৈছিলোঁ কথাখিনি, এইখিনি কথা মই তেতিয়াও তেখেতে কৈছোঁ, এতিয়াও কওঁ যে এই যিখিনি আমাৰ ইলেকশ্যন হ'ল, তাতে আৰু কাকো খেতি কৰিব দি তাত নেউল শিয়াল যাব নোৱাৰা নকৰোঁ, তাত এইটো নহ'ব, কোনো পৰিস্থিতিতে নহ'ব। এইটো অভয়াৰণ্যৰ ভিতৰত থাকিব, আৰু এইটো অভয়াৰণ্যৰ ভিতৰৰ মাটি হ'ব, তাত খেতি নচলিব। এইটো স্যার পিছত অধিগ্রহণ করেছে স্যার, এইটো আগতে নাছিলে। 1995 চনত যিটো অধিগ্ৰহণ কৰিছিলে সেই সময়ত কিন্তু এই এলেকাখিনি নাছিলে, এই এলেকাখিনি সম্পূৰ্ণ খেতি আছিলে, আৰু এই খেতি মাটিখিনি আমাৰ যিসকল ভূমিহীন লোক সেইসকলে তাত খেতি বাতি কৰি আছিলে, গতিকে তেওঁলোকক তাৰ পৰা উচ্ছেদ কৰিছে। এইটো স্যাৰ খেতিয়কসকলক উচ্ছেদ কৰিছে, খেতিয়কসকলক উচ্ছেদ কৰিছে, এইটো স্যাৰ অন্যায় কৰা হ'ব। চৰকাৰে পুনৰ বিবেচনা কৰিব লাগে, বিনম্ৰ অনুৰোধ জনাইছোঁ, চৰকাৰে এই কথাটো বিনম্ৰভাৱে মই অনুৰোধ জনাইছোঁ, পুনৰ বিবেচনা কৰি এই খেতিয়কসকলক
তাতে পুনৰ সংস্থাপন দিয়াৰ কাৰণে মই বিনম্ৰ অনুৰোধ জনাইছো ছাৰ। এইটো ছাৰ আপুনি আজি এবাৰ নিজে গৈ আপুনি চাই ঠিক আহক। আছে। তাত কোনো বনাঞ্চল নাছিলে, তাত খেতি আছিলে, খেতিয়কসকল আছিলে, আৰু এই খেতিয়কসকলক Please. উচ্ছেদ কৰা হৈছে। অধ্যক্ষ মহোদয়, যে আমি যি কাম কৰিম আইনমতে কৰা যাব। আৰু হ'ব, ঠিক আছে, আপুনি জবাব দিলে, উত্তৰ দিলে। বন্যপ্ৰাণী সংৰক্ষণ যিখন আইন, তাৰে 26A মতে 1972 যিখন ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট, তো তাৰে 26A মতে এই এভিকশ্যনটো হৈছে। গতিকে এভিকশ্যনটো হৈ আপুনি ঠিক আছে। অধ্যক্ষ এক ছেকেণ্ড, প্লিজ এক ছেকেণ্ড, কাৰণ কাৰো মনত দুখ থাকিব নালাগে, ক্লিয়াৰ কৰি দিয়া। দুখ থাকিব। দুখ থাকিব নালাগে। আপুনি মোক এটা মই আপোনাকে এটা অনুৰোধ কৰিছোঁ, তাতে বন্যপ্ৰাণী যেতিয়া আমাৰ সেইখন অভয়াৰণ্য হ'ল, গড় আহিল, বাঘ আহিল, এতিয়া প্ৰশ্নটো হৈছে তাতে যদি আমি খেতি কৰিব দিওঁ, তাতে গড় আৰু বাঘ আহিব নেকি? সেইখন বন্যপ্ৰাণী হৈ থাকিব নেকি? মন্ত্ৰী মহোদয়, মাজত যে কেবিনেটত সিদ্ধান্ত লৈ দুটা পিয়াৰে আপোনালোকে ডিছকাশ্যন নহয়, তাতে বন্যপ্ৰাণী হৈছে এতিয়া ডিছকাশ্যন নহয়। কুৱেশ্যন নম্বৰ 25 শ্ৰী লেম্বু আপোনালোকে সিদ্ধান্ত লৈ পিয়াৰেবক Honorable Minister, ৰিজাৰ্ভ please, কৰিছে, হৈছে আৰু। ডিনোটিফাই কৰিছে, হৈছে তাতে মানুহ বহাৰ সদনৰ মজিয়াত দিয়া হৈছে। মেম্বাৰ ইয়াত নহয় কিয়? হৈছে, প্লিজ অনাৰেবল মিনিষ্টাৰ। নাই, ঠিক আছে। হৈছে, অধ্যক্ষ লেম্বু ডাঙৰীয়া হ'ব। যিটো RF হৈছে। জেনেৰেল কৰা হৈছে, নাই, আপুনি আপোনাৰ কথা কৈ দিলে। আৰু PRF 4খন 6খন PRF আৰু RF হ'ব আপোনাৰ। নাই, হ'ব, প্লিজ 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 লেম্বু ডাঙৰীয়া। মাননীয় অধ্যক্ষ মহোদয়, মই আপোনাৰ জৰিয়তে মন্ত্ৰী মহোদয়ক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে কিছু বছৰ আগলৈকে গুৱাহাটী ইউনিভাৰ্চিটিত আইডলৰ জৰিয়তে নেপালী ভাষাত MA কৰাৰ সুবিধা আছিলে, কিন্তু কাৰিকৰী কাৰণত যিহেতু MA কৰাৰ ব্যৱস্থা গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা আইডলত নাইকিয়া হ'ল, তাৰ পাছৰে পৰা নেপালী সাহিত্য সভা বা বিভিন্ন জাতীয় সংগঠনে বিভিন্ন সময়ত অসমৰ গুৱাহাটী ইউনিভাৰ্চিটি, বড়োলেণ্ড ইউনিভাৰ্চিটি আৰু KK সন্দিকৈ মুক্ত ইউনিভাৰ্চিটিত নেপালী ভাষাৰ MA কৰাৰ সুবিধাৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰিছে, এই বিষয়ে মই প্ৰশ্ন কৰিছিলোঁ। আৰু লগতে যিহেতু বিগত 25 বছৰলৈকে কোনো এখন কলেজত নতুনকৈ নেপালী বিষয়ত শিক্ষক পোষ্ট কলেজ অথবা ইউনিভাৰ্চিটিত নোহোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ সংখ্যা পৰ্যায়ক্ৰমে কমি গৈছে। এই বিষয়ত আমাৰ চৰকাৰ তথা মাননীয় মন্ত্ৰী মহোদয়ে কি ধৰণৰ ব্যৱস্থা লৈছে মই জানিব বিচাৰিছোঁ। অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, বৰ্তমান NEP-ৰ অধীনত মাষ্টাৰ্ছ ডিগ্ৰী বা MA কৰাৰ সুবিধা কেৱল বিশ্ববিদ্যালয়ত সীমিত হৈ নাথাকে, মহাবিদ্যালয়সমূহতো MA কৰাৰ বা MSc কৰাৰ, মাষ্টাৰ্ছ ডিগ্ৰী কৰাৰ সুযোগ সুবিধা আমাক NEP-য়ে প্ৰদান কৰিছে। আৰু আমি জানো অসমৰ বহু মহাবিদ্যালয়ত ইতিমধ্যে পোষ্ট গ্ৰেজুৱেট, বিভিন্ন বিষয়ৰ পোষ্ট গ্ৰেজুৱেট কোৰ্চ মহাবিদ্যালয়সমূহত আৰম্ভ হৈছে। অসমত 4খন মহাবিদ্যালয় আছে, যি 4খন মহাবিদ্যালয়ত নেপালী ভাষা তাত ছাবজেক্ট হিচাপে আছে। ত্যাগবীৰ হেমবৰুৱা কলেজ, বিশ্বনাথ মহাবিদ্যালয়, ঢেকীয়াজুলিৰ LOKD মহাবিদ্যালয় আৰু দৰং মহাবিদ্যালয়। ইয়াতে দৰং মহাবিদ্যালয়ক বাদ দি বাকীখিনিত ছাত্ৰ ছাত্ৰী আছে। দৰং মহাবিদ্যালয়তো আছে, অলপ কম আছে। এতিয়া আমি এই মহাবিদ্যালয়কেইখনক তেওঁলোকলৈ আমি ইনষ্ট্ৰাকশ্যন দিম যে ইয়াত MA কোৰ্চ খুলিবৰ কাৰণে যি পৰ্যাপ্ত, যি প্ৰয়োজনীয় তেওঁলোকক সহযোগিতা লাগে, এইখিনি অসম চৰকাৰে আগবঢ়াব। মহাবিদ্যালয়কেইখনত যিহেতু নেপালী ভাষা ইতিমধ্যে প্ৰৱৰ্তিত হৈ আছে, তাতে মাষ্টাৰ্ছ কোৰ্চ বা MA পঢ়াৰ সুযোগ সুবিধাও সৃষ্টি কৰিব লাগে, তাৰ ক্ষেত্ৰত আমি পদক্ষেপ ল'ম। ইয়াৰ উপৰিও গুৱাহাটী ইউনিভাৰ্চিটিত যি অপেন এণ্ড ডিষ্টেঞ্চ লাৰ্ণিং নেপালী লেংগুৱেজ আছিল, সেইটো বন্ধ হৈ যোৱাৰ পৰিপ্ৰেক্ষিতত আমি কৃষ্ণকান্ত সন্দিকৈ অপেন বিশ্ববিদ্যালয়ত আমি নেপালী ভাষাৰ কোৰ্চ খোলাৰ কাৰণে যাৱতীয় আলাপ আলোচনা চলি আছে। ইয়াক খুব খৰতকীয়া কৰি সোনকালে এটা আমি সিদ্ধান্তলৈ লৈ যাম। আৰু নতুন কোনো কলেজ
যি কলেজত পৰ্যাপ্ত পৰিমাণে নেপালী ভাষাৰ অধ্যয়ন কৰিব বিচৰা ছাত্ৰ ছাত্ৰীৰ সম্ভাৱনীয়তা আছে তেনে বিদ্যালয়ত নতুনকৈ নেপালী ভাষাৰ বিষয় খোলা বা ডিপাৰ্টমেণ্ট খোলাৰ বিষয়টো চৰকাৰে বিবেচনা কৰিব। ধন্যবাদ। ধন্যবাদ। কুৱেশ্যনাৰ অধ্যক্ষ মহোদয়, নেপালী ভাষাত যিহেতু স্লেট অনুমোদন হৈছে, অন্তৰ্ভুক্তি হৈছে, সেইকাৰণে আমাৰ যিহেতু ইয়াত কুৱেশ্যন এনচাৰত দিয়া আছে যে আমাৰ উপযুক্ত প্ৰাৰ্থীৰ অভাৱৰ কথা কৈছে, সেইকাৰণে মই নাভাবোঁ যে এতিয়া উপযুক্ত প্ৰাৰ্থীৰ সংখ্যা আছে। আৰু দ্বিতীয়তে মই এটা কুৱেশ্যন কৰিছিলোঁ অধ্যক্ষ মহোদয়, আমি প্ৰায় শুনি থাকোঁ যে আমি ইয়াৰ পৰাহে বাহিৰলৈ পঢ়া শুনা কৰিবলৈ যাওঁ, বিদেশলৈ পঢ়া শুনা কৰিবলৈ যাওঁ, এনেকুৱা আমি শুনি থাকোঁ। কিন্তু কিয় আমাৰ বিশ্ববিদ্যালয়সমূহে বহিৰাষ্ট্ৰৰ ছাত্ৰ ছাত্ৰীৰ আকৰ্ষণ কৰিব পৰাকৈ আমি তেনেধৰণৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে সুকীয়াকৈ বিদেশী ছাত্ৰ ছাত্ৰীৰ কাৰণে হোষ্টেলৰ পৰা আৰম্ভ কৰি এনেকুৱা আমি ব্যৱস্থা কিয় কৰিব বা কি ব্যৱস্থা গ্ৰহণ কৰিছে আমাৰ চৰকাৰে, এই বিষয়ত মাননীয় মন্ত্ৰী মহোদয়ে মোক জনাব নেকি? অনাৰেবল মিনিষ্টাৰ। অধ্যক্ষ মহোদয়, অসমৰ বিশ্ববিদ্যালয়সমূহত আমাৰ যথেষ্ট সংখ্যক বহিৰাষ্ট্ৰৰ ছাত্ৰ ছাত্ৰী আছে, ফৰেইন ষ্টুডেণ্টছ আছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, এই দুইখন বিশ্ববিদ্যালয়ত আমাৰ ফৰেইন ষ্টুডেণ্টছ আছে। ইয়াৰ উপৰিও গুৱাহাটী মেডিকেল কলেজতো আমাৰ ফৰেইন ষ্টুডেণ্টছ আছে। গতিকে এতিয়া আমি আমাৰ প্ৰগ্ৰেমবিলাক আমি অলপ সম্প্ৰসাৰণ কৰিব বিচাৰিছোঁ। মই ভাবোঁ অনাগত দিনত বহিৰাষ্ট্ৰৰ পৰা অধিক সংখ্যক ছাত্ৰ ছাত্ৰী আকৰ্ষিত হ'ব। ধন্যবাদ। আপুনি কিবা ক'ব? অধ্যক্ষ মহোদয়, 1 মিনিট আছে। TSB কলেজত তেখেতক সিদিনা অৱগত কৰা হৈছিল যে নেপালী ছাবজেক্টৰ পোষ্ট চেংচনৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিছে তেখেতক জনাবলৈ অনুৰোধ জনাইছোঁ। অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, নেপালী বিষয় থকা মই কেৱল TSB নহয়, বিশ্বনাথ, এলকিডি, দৰং এই 4খন মহাবিদ্যালয়ৰ নেপালী ভাষাৰ বিষয়কেইটাত মানে যি প্ৰয়োজনীয় পদ সেই পদ দিয়া আৰু এই ডিপাৰ্টমেণ্টকেইটাক শক্তিশালী কৰাৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিম। কুৱেশ্যন আৱাৰ অভাৰ। এতিয়া 0 আৱাৰ। শ্ৰী কমলেশ্বৰ দেৱ পুৰকায়স্থ। মাননীয় অধ্যক্ষ মহোদয়, যুগসংঘ প্রকাশিত 15/2/25 5 মিনিট 25 তারিখে প্রকাশিত ফের ভেঙে পড়ল গেমন সেতুর রেলিং, ভয়ঙ্কর পরিণতির সংখ্যা, বিচ্ছিন্ন হতে পারে বরাক, ত্রিপুরা এবং মিজোরাম। এই বিষয়টি উত্থাপন করার সুযোগ দেওয়ার জন্য অধ্যক্ষ মহোদয় ধন্যবাদ জ্ঞাপন করছি। অধ্যক্ষ মহোদয়, আসলে উচ্চ স্বরে কথা বললে কিছু মানুষ শুনতে পায়, কিন্তু উচ্চ মানসিকতার যদি কথা হয় যদি, তাহলে সেই কথাগুলো জগৎ শুনতে পায়। আমি ধন্যবাদ জ্ঞাপন করছি মাননীয় মুখ্যমন্ত্রীকে, আমার কৃতজ্ঞতা জ্ঞাপন করছি উনার এই উচ্চ মানসিকতার জন্য, উচ্চ চিন্তাধারার জন্য। অধ্যক্ষ মহোদয়, ইলেকশনের আগে বা ভিশন ডকুমেন্টে বরাক নদীর উপর 5টা ব্রিজ হবে বলে কথা হয়েছিল এবং সেগুলো ভিশন ডকুমেন্টে লিপিবদ্ধ হয়েছিল। আমি বলেছিলাম যে 5টা ব্রিজ কোথা থেকে হবে? একটা ভ্যালিতে সামান্য জায়গার উপর 5টা ব্রিজ কীভাবে হয়ে যাবে বরাকের উপরে? অধ্যক্ষ মহোদয়, যখন দেখতে পারলাম, যে পরিবেশটা দেখতে পারলাম, সত্যি সেটা প্রশংসনীয় ব্যাপার এবং আমি আগেও বলছি যে আমার কৃতজ্ঞতাটুকু প্রকাশ করলাম। সেই 5টা ব্রিজের কথা বলা হয়েছিল অধ্যক্ষ মহোদয়। পাঁচগ্রাম বাইপাস, সেখানে 1661 মিটারের একটা ব্রিজ হচ্ছে। বদরপুর বাইপাস, যেখানে 510 মিটারের একটা ব্রিজ হচ্ছে। সোনাবাড়ি ঘাট, সেখানে 550 মিটারের একটা ব্রিজ হচ্ছে। এবং আপনার বাসকান্দি, সেখানে প্রায় 390 মিটার, আমার লক্ষ্মীপুরে এখানে মিনিস্টার আছে ওনার সমষ্টিতে 390 মিটার একটা ব্রিজ হচ্ছে। এবং সদরঘাট, সেটা অলরেডি কমপ্লিট হয়ে গেছে, সেখানে প্রায় 400 মিটারে একটা ব্রিজ হয়েছিল। তো অধ্যক্ষ মহোদয়, এই জন্য কথাগুলো বলছি অধ্যক্ষ মহোদয়, সেই কথাগুলো আমাদের বিশ্বাসযোগ্য ছিল না যে 5টা ব্রিজ হয়ে যাবে। আজকে 5টা ব্রিজের কাজ চলছে এবং অগ্রগতি অনেক বেশি। অধ্যক্ষ মহোদয়, সমস্যাটা হচ্ছে গিয়ে গেমন সেতু, যেটা নিয়ে আমি উত্থাপন করছি। গেমন সেতু, সেই গেমন সেতুর বর্তমান অবস্থাটা অধ্যক্ষ মহোদয় হচ্ছে কি, আমরা প্রত্যেকদিন সেই সেতুর উপর দিয়ে যাই, কাঠিগড়াতে যাই, সেই জায়গায় যাই। তো ব্রিজে ওঠার পর ব্রিজটা অনেক নড়াচড়া করে, যে কোনো সময় অ্যাক্সিডেন্ট হতে পারে, অনেক সমস্যার সম্মুখীন হতে পারে। কিন্তু অধ্যক্ষ মহোদয়, সবচেয়ে বড় ব্যাপার হচ্ছে গিয়ে ডাইন সাইড এবং বাম সাইডে
দুইটাই ব্রিজের কাজ চলছে, সেখানে প্রায় 1600 মিটার এবং 510 মিটারের কাজ চলছে। সেটা একটা প্রোগ্রেসটা অনেক ভালো। অধ্যক্ষ মহোদয়, আমি দৃষ্টি আকর্ষণ করছি যে এই যে ব্রিজটা গেমন সেতু, সেই গেমন সেতু ব্যাপারটা বর্তমান সময়ে কিন্তু পরিবেশটা অনেক খারাপ, এবং সেই ব্যাপারে আমি মনে করি যে সরকারের দৃষ্টি আকর্ষণ করলাম 1 নম্বর ব্যাপার। এবং 2 নম্বর ব্যাপার, সেটার উপর যাতে ব্যবস্থা নেওয়া হয়, ব্যবস্থা নেওয়া এই জন্য মাই সাজেশন ইজ টু অনারেবল মিনিস্টার, আমার সাজেশনটা হচ্ছে গিয়ে যে বিশেষ করে সেই ব্রিজটাতে লোড রেস্ট্রিকশন করা হোক, যে ব্যাপারে ডিসি অতিমধ্যে সিদ্ধান্ত নিয়েছেন, এবং এক্সপার্ট টিম একটা পাঠানো, এবং সঙ্গে সঙ্গে 26শে নভেম্বরের ভিতরে বলা হচ্ছে এই ব্রিজগুলো কমপ্লিট হবে, মালুয়া এবং পাঁচগ্রাম। সেই ব্রিজগুলো সমাপ্ত হয়ে গেলে আমি মনে করি যে আমাদের সমস্যা যেগুলো আছে চিরতরে সেই সমস্যার সমাধান হবে। আমি ধন্যবাদ জ্ঞাপন করছি মাননীয় মুখ্যমন্ত্রী ওনার মানসিকতার জন্য। সঙ্গে সঙ্গে সবচেয়ে বড় ব্যাপার হচ্ছে আমাদের ইস্ট ওয়েস্ট করিডোরের কাজ চলছে, অতি কম সময়ের ভিতরে শেষ হয়। এবং সঙ্গে সঙ্গে একটা ব্যাপার হচ্ছে, ইতিমধ্যে আমাদের মুখ্যমন্ত্রী ঘোষণা করেছিলেন যে বরপানি শিলচর অর্থাৎ গুয়াহাটি শিলচরের একটা নতুন একটা হাইওয়ে রোড হবে, সেখানে 25,000 কোটি টাকা সেখানে হবে, ব্যয় করা হবে। সেটা একটা বিরাট বড় আমাদের জন্য প্রাপ্তি। যে এই যে একটা নতুন পরিবেশ, নতুন দিগন্তের সূচনা হচ্ছে। আমি বিশ্বাস করি যে গেমন সেতুর বর্তমান যে অবস্থা, সেটা নিয়ে বর্তমান সরকারের দৃষ্টি আকর্ষণ করলাম, এবং কোনো ধরনের যাতে অ্যাক্সিডেন্ট না হয়, কোনো ধরনের যাতে দুর্ঘটনা না হয়, তার জন্য সরকার যাতে বিহিত ব্যবস্থা হয়, এবং সামনে একদিন আমি যে সাজেশনগুলো দিলাম সেই সাজেশনগুলোর উপর যাতে দৃষ্টি আকর্ষণ করা হয়। নমস্কার। ধন্যবাদ। অনারেবল মিনিস্টার। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ হৈ মই এতিয়া 0 আৱাৰৰ উত্তৰটো দিওঁ। অকণমান দীঘলীয়া হ'ব, দীঘলীয়া কৰিলেতো ঠিক নহ'ব। 5 মিনিট। যদি উত্তৰটো মই তেখেতক দি দিলে হয়, তেতিয়াহ'লে আৰু নিদিলেও